লাউড স্পিকাৰটো ইছলামৰ অংশ নহয়। কোনোবা এটা বিশেষ ধৰ্মই সদায় পুৱা গধূলি 5 বাৰ চিঞৰি কেনেকৈ ক'ব পাৰে ইছলামে একমাত্ৰ, হজৰত মহম্মদে শ্ৰেষ্ঠ, আল্লাহ একমাত্ৰ। লাউড স্পিকাৰ বন্ধ কৰিব লাগে, সেইটো আমি কৰিছোঁ আৰু বিভিন্ন ধৰণে আমি কৈছোঁ। আমি তাৰ কাৰণে আইনী ব্যৱস্থা যি ল'ব লাগে ল'ম। আৰু এইটো এটা ছ'চিয়েল নিউচেঞ্চ ক্ৰিয়েট কৰে, আমাৰ ধৰ্মীয় অনুভূতিত আঘাত হানে। পঢ়া শুনা কৰা প্ৰেগনেণ্ট মহিলা ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি সৰু বাচ্চালৈকে মানসিকভাৱে অস্থিৰ কৰে। নমস্কাৰ, আপোনালোক সকলোকে নিউজ নেটৱৰ্কৰ বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ, অৰ্থাৎ NN বিশেষভাৱে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ লগত দুগৰাকী বিশেষ ব্যক্তি আছে। তেখেতসকলক মই প্ৰথমে চিনাকি কৰিব লৈছোঁ। হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা ডাঙৰীয়া আৰু ইউনিভাৰ্চিটি ছায়েন্স এণ্ড টেকনলজি মেঘালয়ৰ আইন বিভাগৰ সহকাৰী অধ্যাপক আব্দুল ৱাদিদ শ্বেখ ডাঙৰীয়া মোৰ লগত আছে। গতিকে অনুষ্ঠানৰ আৰম্ভণিতে মই দুয়োগৰাকীকে স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ। প্ৰথমে মই যাব বিচাৰিম সত্যৰঞ্জন বৰা ডাঙৰীয়াৰ কাষলৈ। চৰকাৰে যিহেতু 1 লাখ নিবনুৱাক গণি চাকৰি ইতিমধ্যে দিম বুলি কৈছিল, যদিও কিছুসংখ্যক লোকক চাকৰি দিছে। অসম আৰক্ষীক অলপ দিনৰ আগতে বহুসংখ্যক নিবনুৱাই চাকৰি পাইছে, যদিও আমাৰ ল'ৰা ছোৱালীসকল কিহৰ কাৰণে আগফালে গতি কৰিছে বুলি আপুনি ভাবে? আজিকালি বহুতে ধৰক আজি যদি শিৱসাগৰ এজন, কাইলৈ জনাই, কাইলৈ শিৱসাগৰ বহুত, যোৰহাট বহুত তেনেকৈ ধৰক ডেইলি দেখি থকা যায় যে আগফালৈ গতি কৰিছে আমাৰ ল'ৰা ছোৱালীসকল। গতিকে আপুনি কি ক'ব বিচাৰিব? আমি সদায় স্বাৱলম্বিতাৰ কথা কওঁ, আমি অসমক স্বাৱলম্বিতাৰ কথা কওঁ, আমি যুৱ প্ৰজন্মক স্বাৱলম্বিতাৰ কথা কওঁ। এতিয়া আমি স্বাৱলম্বিতা বুলি ক'লে আমি কি বুজি পাওঁ? যে টকা পইচা, ঘৰ গাড়ী, খোৱা বোৱা, কৰ্মসংস্থান, তাতেই আমি সেইখিনিকে আমি স্বাৱলম্বিতাৰ সীমাবদ্ধতা বুলি ভাবোঁ। কিন্তু আমাৰ কাৰণে স্বাৱলম্বিতাৰ সীমাবদ্ধতাটো সেইটো নহয়। এজন মানুহ তেতিয়াহে স্বাৱলম্বী হ'ব পাৰিব যেতিয়া এজন ব্যক্তি অৰ্থনৈতিকভাৱেতো হ'ব লাগিব, তাৰোপৰি আধ্যাত্মিকভাৱে, মানসিকভাৱে, বৌদ্ধিকভাৱে, সাংস্কৃতিক, ৰাজনৈতিকভাৱেও স্বাৱলম্বী হ'ব। এতিয়া আপোনালোকে কৈছে যে কোনোবা এজন আলফালে গৈছে, এনেকুৱা নহয় যে কিছুমান দুখীয়া মানুহ ল'ৰা ছোৱালী ঘৰৰ গৈছে, কিছুমান ধনী মানুহৰ ঘৰৰ ল'ৰা ছোৱালী গৈছে, আৰু কিছুমান এনেকুৱা আপোনালোকে বাতৰি প্ৰকাশ কৰে যে তেওঁলোকৰ অৰ্থনৈতিকভাৱে স্বাৱলম্বী, কিন্তু বিভিন্ন ধৰণৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰী, বিভিন্ন ধৰণৰ অনৈতিকৰ কামৰ লগত তেওঁলোক জড়িত। তাৰমানে ক'ৰবাত এই দুইটা কথা, আলফালে যোৱাটো যেনেকৈ কাৰোবাৰ কাৰণে মানসিক অশান্তি বা মানসিক অস্থিৰতা বা হতাশা হৈছে, তেনেকৈ বহুত দেৰিলৈকে ধন টকা পইচা থকাৰ পিছতো মদ খাই ঘূৰি ফুৰি ব্যভিচাৰ কৰা, দুৰাচাৰ কৰা, তেওঁলোকৰো ক'ৰবাত সেই ধৰণৰ সমস্যা হৈছে, ফ্ৰাষ্ট্ৰেশ্যন তেওঁলোকৰো আছে, মানসিকভাৱে তেওঁলোকো স্বাৱলম্বী নহয়। গতিকে আমি কুটুম্ব সুৰক্ষা পৰিষদৰ পৰা এই কথাটোহে ক'ব খুজিছোঁ যে এখন সমাজৰ সৰ্বাংগীন বিকাশ তেতিয়া হ'ব যেতিয়া আপুনি অৰ্থনৈতিকভাৱে স্বাৱলম্বিতাৰ উপৰিও আধ্যাত্মিক, বৌদ্ধিক, মানসিক, সামাজিক, সাংস্কৃতিকভাৱে আপুনি সম্পূৰ্ণ স্বাৱলম্বী আৰু সুন্দৰ পৰিৱেশ এটা দিব পাৰিব। আমি অৰ্থনৈতিক স্বাৱলম্বিতাৰ কথা ক'বলৈ গৈ বাকীবোৰৰ কথা আমি পাহৰি গ'লোঁ। সেইকাৰণে আমি কেৱল চাকৰিৰ পিছত লাগিলোঁ। এতিয়া সকলোৱে যদি চাকৰি কৰে, খেতি যদি কোনেও নকৰে, চাকৰি কৰা কিজনে আপুনি মইনো খাম ক'ৰ পৰা? পথাৰলৈ যদি কোনো নাযায়, হাঁহ কুকুৰা যদি কোনেও নোপোহে, গৰু ছাগলী যদি কোনেও নোপোহে, মাছ মাংস কণী খাব ক'ৰ পৰা? এই যিটো মানসিকতা হৈছে, মই কৈছোঁ নহয়, আচলতে আমাৰ মানসিকতাৰ স্খলন ঘটিছে। মানসিকতা চাকৰিমুখী হোৱাৰ লগে লগে যিটো নহৈছে, চাকৰিটোকে শেষ বুলি ভাবিছে। আৰু 1 লাখ অসমৰ নিবনুৱা কিমান আছে? 1 লাখক চাকৰি দিব, তাৰ বাকীবোৰ অসমত মানুহ কিমান আছে, অসমত পৰিয়াল কিমান আছে, অসমত জনসংখ্যা কিমান আছে? 1 লাখৰ পিছত বাকীবোৰে কি চুইচাইড কৰিব? চৰকাৰক দোষাৰোপ কৰিব বিচাৰিব নেকি এই ক্ষেত্ৰত যে আগফালে লাভৱান হৈছে, মানে অকল গণি 1 লাখ ল'ৰা ছোৱালীকে চাকৰি দিম বুলি কৈছে, বাকীবিলাকৰ কি হ'ব? তাকেই কৈছোঁ। সেইকাৰণে এই গোটেই দুখটো কেৱল চৰকাৰৰ যিটো আজিতো এখনেই চৰকাৰ হোৱা নাই, আজি বিভিন্ন সময়ত চৰকাৰ হৈছে। আজি ব্ৰিটিছৰ আগৰ পৰা যদি আমি চাওঁ, তেতিয়া অসমত বা ভাৰতত এজনো ভিক্ষাৰী নাছিলে, কিন্তু ব্ৰিটিছ অহাৰ পিছৰ পৰা ভাৰতৰ বা অসমৰ এনেকুৱা কি অৱস্থা হ'ল য'ত আজি এই ধৰণৰ পৰিৱেশ এটা হ'ল, য'ত পপুলিষ্ট মেজাৰ কিছুমান ল'ব লগা হ'ল। চবতে ফ্ৰী দিয়া আচলতে, এই ফ্ৰী দিয়া মানসিকতাটোৱে শেষ কৰি পেলালে। মই ভাবোঁ ফ্ৰী দুটা বস্তু হ'ব লাগে, 1 নম্বৰ শিক্ষা, 2 নম্বৰ স্বাস্থ্য। তাৰ বাহিৰে কোনো বস্তু ফ্ৰী হ'ব লাগে। কিন্তু এতিয়া কেৱল ক্ষুদ্ৰ ৰাজনৈতিক মুনাফাৰ খাতিৰত, কেৱল আজিৰ চৰকাৰ বুলিয়েই নহয়, বিগত দিনততো আৰু কৰিলে তেনেকুৱা। গোটেই ব্যৱস্থাটো যিধৰণে সোমোৱাই দিয়া হ'ল, মানুহৰ মানসিক, সাংস্কৃতিক, আধ্যাত্মিক, বৌদ্ধিক মেৰুদণ্ড ভাঙি পেলোৱা হ'ল।
তাৰ কাৰণে কাৰোবাক পুষ্টি কৰিবলৈ গৈ যি অৰ্থনৈতিক সামগ্ৰিকভাৱে সমাজৰ মেৰুদণ্ড ভাঙি পেলোৱা হয়। এতিয়া মেৰুদণ্ড ভঙা মানুহ এজন যেনেকৈ থিয় হৈ থাকিব নোৱাৰে, থিয় হ'বলৈ যেনেকৈ যথেষ্ট কষ্ট কৰিব লাগিব, মানুহজনে নিজেও কৰিব লাগিব, অন্য বিভিন্ন ধৰণে ডক্টৰৰ পৰা পৰামৰ্শ লৈ বা এক্সপাৰ্টৰ বিশেষজ্ঞৰ পৰামৰ্শ লৈ তেনেকৈ যেনে কৰিব লাগিব, আজি মানসিকভাৱে সামাজিক সাংস্কৃতিক অৰ্থনৈতিক ৰাজনৈতিকভাৱে স্খলিত সমাজখনে উঠি আহিব হ'লে সকলোৱে সৰ্বাংগীনভাৱে চিন্তা কৰিব লাগিব। তাত যদি নিজৰ পেট পালন পৰিয়ালটোৱেই সেই কথা হয়, আজিতো সেইটোৱে হৈছে, সেইটোৱে দেখিছোঁ। কৰোণাৰ সময়তো আমি যেতিয়া ঘৰত সোমাই থাকিলোঁ, লক্ষ লক্ষ লোকে খাবলৈ নাপালে, কোটি কোটি শিশুৱে কন্দা কটা কৰি থাকিলে, কিন্তু চৰকাৰ চলোৱা লোকসকলে দুৰ্নীতি কৰিব নেৰিলে। আমি আপোনালোকৰ সংবাদ মাধ্যমত পাইছোঁ, টকা পইচা আত্মসাৎ কৰিবলৈ নেৰিলে। এই মানসিকতাত আপুনি সমাজৰ ভেটি নিৰ্মাণ হ'ব পাৰে বুলি ভাবে নেকি? যেতিয়া নেতৃত্বই যেতিয়া কলুষিত হ'ব, নেতৃত্বই যেতিয়া দুৰ্নীতি লুতুৰি পুতুৰি হ'ব, তেওঁলোকে যেতিয়া নিজকে সত্য সুন্দৰ দেখাবলৈ যাব, তেওঁলোকে যেতিয়া নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ যাব, তেওঁলোকে যেতিয়া সমাজ সংস্কাৰৰ কথা ক'ব, তেতিয়া সেই সমাজ কেতিয়াও সংস্কাৰিত হ'ব নোৱাৰে। আজি আমি তাৰ ফল পাইছোঁ। মই এবাৰ আব্দুল লতাবাদীক চেক ডাঙৰীয়া ৰচনাৰে আপুনি কি ক'ব বিচাৰোঁ? একেটা প্ৰসংগত এইটো মই এই ক্ষেত্ৰত সত্যৰঞ্জন বৰা ডাঙৰীয়াৰ লগত মই একমত এইটো ক্ষেত্ৰত যে হয়, আমাক চাৰিওফালে যেতিয়া বিকাশ হ'ব লাগিব আৰু এই মানসিকতাটো আমাৰ সম্পূৰ্ণভাৱে এৰিবৰ হ'ল যে চৰকাৰে আমাক চাকৰি দিব। 1 লাখ চাকৰি এটা চৰকাৰৰ প্ৰতিশ্ৰুতি আছে, নিৰ্বাচনী প্ৰতিশ্ৰুতি। তাৰ আগতে এইখন চৰকাৰৰে প্ৰতিশ্ৰুতি আছিল যে তেওঁলোকে 27 লাখ নিবনুৱাক চাকৰি দিব, এনেকুৱা প্ৰতিশ্ৰুতি আছিল। চ' এনেকুৱা ধৰণৰ প্ৰতিশ্ৰুতিৰ সময়ত চৰকাৰে ট্ৰাই কৰিছে, এইবাৰ যথেষ্ট সংখ্যক দিছে, আপোনালোকে কৈছে, যথেষ্ট ধুনীয়াকৈ এটা কি হৈছে, এপইণ্টমেণ্ট এটা হৈছে, খানাপাৰাত এটা নিয়োগ পেলা এটা হৈ গ'ল, সেইবিলাক পিছৰ কথা। কিন্তু আলফালৈ যেতিয়া মানুহ যায়, তেওঁলোকে কিয় যায়? মইতো ভাবোঁ বহুত সময়ত যোৱাৰ পিছতো বহুতে তাতে গৈও যে অতি শান্তিত আছে। এটা সময় আছিল যে আলফালৈ যাব পৰা এটা ফেশ্বন আছিল মানুহৰ, যে মই আলফাত জইন কৰিম, এনেকুৱা ধৰণৰ বহুত মানুহে বহুত ক্ষেত্ৰত কথা কৈছিল। কিন্তু আজিৰ দিনতো এইটো আচলতে মানুহৰ এটা ফ্ৰাষ্ট্ৰেটেড হৈ যায় যে কি কৰিম, কি নকৰিম, এইটো কৰিম নে সেইটো নকৰিম। বৰা ডাঙৰীয়াই যিটো কথা ক'লে যে আচলতে আমি মানসিকভাৱে যিটো বিকাশ, আমাৰ এই বিকাশটো নাই আচলতে। আমি আচলতে এই চাকৰিৰ পিছত অলপতে খুব ধনী হ'ব পৰা, অলপতে সহজতে আমি ধনী হ'ব পাৰোঁ নেকি, অলপ বেলেগ এটা পদ্ধতি অলপ লোৱাৰ লগে লগে আমি সাংঘাতিক কিবা কৰিব পাৰিম নেকি, তেওঁৰ লগত মই কম্পেয়াৰ কৰি, তেওঁ আজি ইমান মোৰ বয়সত তেওঁ আজি ইমান গাড়ী বাঢ়ি কৰিছে, এইটো কৰিছে, দুৰ্নীতি কৰিয়ে কৰিছে বা কেনেকৈ কৰিছে, আমি এইটো কেতিয়াও নাচাওঁ। কাৰণ সমাজত যিখিনি মানুহ আছে, সমাজত যিখিনি দুৰ্নীতিগ্ৰস্ত মানুহ আছে, আমি দেখা পাওঁ তেওঁলোকে কিন্তু বহুত এটা ধুনীয়া এটা লাইফষ্টাইল লৈ আছে, কিন্তু তেওঁলোকে মানসিকভাৱে নৈতিকভাৱে কিমান তেওঁলোকে শান্তিত আছে, পিছফুলত আছে, এইটো এটা ডাঙৰ কথা। চ' এই ক্ষেত্ৰত চৰকাৰৰো কৰণীয় আছে, এৱাৰনেছ পৰা আৰম্ভ কৰি ঘৰখনৰ কৰণীয় আছে, সমাজখনৰ কৰণীয় আছে, চিভিল কৰণীয় আছে, আপোনালোকৰ সংবাদ মাধ্যমৰ কৰণীয় আছে, শিক্ষক সমাজৰ কৰণীয় আছে। সকলোৱে যদি একগোট হওঁ, তেনেহ'লে আমি ভাবিম যে আজিৰ দিনত অন্ততঃ আমি আলফাত যাব নালাগে, আজিৰ দিনত অন্ততঃ কৰ্ম কৰিবলৈ অভাৱ নাই। যদি আমি অলপমান নিজকে বেলেগ ধৰণে প্ৰতিষ্ঠিত কৰিব পাৰোঁ, আজিৰ দিনত কামৰ কোনো অভাৱ নাই, নিশ্চয় আমি ভালকে কাম কৰিব পাৰিম। আচলতে ক'ব বিচাৰিছে যে ল'ৰা ছোৱালীসকল তাৰমানে পইচাৰ কাৰণে, ধৰক তাত পইচাৰ কাৰণে নহয়, সকলোৰে উদ্দেশ্য মটিভটো বেলেগ বেলেগ হ'ব। এতিয়া এটা কাৰণতে কৈ দিব নোৱাৰে, কিছুমানে পইচাৰ কাৰণে কৈছে, হয়, কিছুমানে পইচাৰ এটা অবজেক্টিভ থাকিব, কিছুমানে হয়তো বা জাতি ৰক্ষাৰ কাৰণে যাব পাৰে, কিছুমানে হয়তো ভাবিছে যে আলফা আকৌ তেওঁলোকে চৰকাৰৰ লগত আলোচনাত আহে নেকি, এই মুহূৰ্তত গ'লে কিবা বেনিফিট হ'ব নেকি, সকলোৰে অবজেক্টিভটো অলপ বেলেগ বেলেগ থাকিব। কিন্তু এইটো আচলতে ভাল লক্ষণ নহয় সমাজ এখনৰ কাৰণে, গণতান্ত্ৰিক সমাজ, কল্যাণকামী সমাজ এখনৰ কাৰণে এইটো কেতিয়াও ভাল লক্ষণ হ'ব নোৱাৰে যে আমাৰ অসমীয়া ল'ৰা ছোৱালীয়ে আলফাত গৈছে, আলফাত যোৱাৰ পিছত মৃত্যুদণ্ড দিছে, ক্ষতি হৈছে। এনেকুৱা নহয় যে তাতে সকলোবিলাক ভালভাৱে আছে। অসমৰ 2-এটা সংগঠনে অভিযোগ কৰিছে যে তাতে আলফাৰ মুৰব্বীগৰাকী খুব ভালদৰে আছে, তাৰপিছত আমাৰ ল'ৰা ছোৱালী যোৱাৰ পিছত অসুবিধা হৈছে। চ' আলফাই ইমান দিন যদি আমি ইতিহাস পৰ্যালোচনা কৰোঁ, আলফাই ইমান দিন কি কৰিলে, কিবা তেওঁলোকৰ বেনিফিট হৈছে নেকি তেওঁলোকৰ? চ' এনেকুৱা ধৰণৰ কথাবিলাক পৰ্যালোচনাৰ পিছত একেখনতে ক'ব নোৱাৰি যে কিয় গৈছে, বিভিন্ন ধৰণে বিভিন্ন কাৰণত গৈছে। কিন্তু আমাৰ আহ্বান থাকিব আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে এগৰাকী যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে এইটো কথাই ক'ম যে এইবিলাক কামত আমি যাব নালাগে। আমি এটা লাইফ, ইমান ধুনীয়া এটা লাইফ পাইছোঁ, নিজৰ কৰ্মত মনোনিৱেশ কৰিব লাগে। আৰু সেই কথাটাই মই সকলো যুৱ প্ৰজন্মক কওঁ, গীতাৰ এটা কথা মই সকলোৱে সদায় কওঁ, এই কথাষাৰ যে আপুনি ডু ইয়ৰ ৱৰ্ক, ডোন্ট ডিপেণ্ড আপন ইয়ৰ ৰিজাল্ট। আপুনি কাম কৰি যাওক, ডেফিনেটলি আপোনাৰ ফলাফল ভাল হ'ব। এই ক্ষেত্ৰত যদি আপোনালোকে অলপ ভাল নৈতিকভাৱে, অলপ ব্যতিক্ৰমীভাৱে যদি আপুনি চলিব বিচাৰে, তেনেহ'লে মই ভাবিম যে এনেকুৱা ধৰণৰ কাৰ্যকলাপ নকৰিও এই জীৱন আমি ভালকে উপভোগ কৰিব পাৰিম। এবাৰ বেলেগ এটা বিষয়লৈ আহিছোঁ, যিহেতু এনকাউণ্টাৰ ডেইলি ঘটি থকা এটা সুলভ ঘটনা বুলি ক'ব লাগিব। কেইদিনমান আগতে বটদ্ৰৱা কাণ্ডৰ যিজন মূল অভিযুক্ত আছিল আছিকুল ইছলাম, তেখেতক প্ৰথমতে কৰায়ত্ব কৰিলে। কৰায়ত্ব কৰাৰ পিছত তেখেতক এঠাইৰ পৰা আন ঠাইলৈ লৈ যোৱাৰ পিছত যিটো এনকাউণ্টাৰ কৰিলে, সেই এনকাউণ্টাৰৰ বিষয়ে আপুনি কি ক'ব বিচাৰিব? চৰকাৰ আৰু প্ৰশাসনৰ কিবা গোপন বুজাবুজি আছে বুলি আপুনি ভাবে নেকি?
এইটো ডাইৰেক্ট কৈ দিব নোৱাৰি লাষ্টত যিটো হৈছে তেওঁলোকে দুৰ্ঘটনা বুলি কৈছে চৰকাৰে যিটো গাড়ীৰ পৰা দুৰ্ঘটনা হৈছে ইয়াৰ আগতো হৈছে হাইকোৰ্টে 2 দিন আগত অলপ বিচাৰিছে চৰকাৰৰ পৰা আজিও বিচাৰিছে যে ডিটেইলছ লাগিব চৰকাৰে কেনেকৈ কৈছে ডিটেইলছ লাগিব সো এইটো কোন ক্ষেত্ৰত কি হৈছে এটা আচলতে এটা ষ্টাইল এটা পৰিণত হৈছে আচলতে অপৰাধী পলাই যোৱা চিষ্টেমটোৱে স্মাৰ্ট পুলিচৰ যিটো এটা গাফিলতি এইটো কথাত আমি এটা বুজিব পাৰো স্মাৰ্ট পুলিচ যিহেতু আছে পুলিচ প্ৰশাসন ইমান এটা শক্তিশালী বিভাগ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গৃহ বিভাগ আছে ইয়াৰ আগত সৰ্বানন্দ সোণোৱালৰ দিনতো হৈছিল আগতো বেলেগ বেলেগ মুখ্যমন্ত্ৰী আছিল কিন্তু এতিয়া এনকাউণ্টাৰ বিলাক অলপমান বেছি হোৱা যেন লাগিছে এনেকুৱা আচলতে এটা ৰাজনৈতিক লাভাভাৱে হওক বা বেলেগ ধৰণৰ কিবা গোপন বুজাবুজি আছে নে চৰকাৰৰ প্ৰশাসনৰ এজন শিক্ষক হিচাপে মই এইটো মন্তব্য কৰিব নাযাওঁ কিন্তু এইটো কথাই কম যে এনকাউণ্টাৰ ক্ষেত্ৰত পুলিচ ৰাজ যিটো সৃষ্টি হ'ব এইটো কিন্তু গণতন্ত্ৰৰ কাৰণে ভাল লক্ষণ নহয় কাৰণ আমাৰ গণতন্ত্ৰত 3টা স্তম্ভ আছে এটা স্তম্ভ হ'ল আমাৰ ন্যায়পালিকা আছে ন্যায়পালিকা ইণ্ডিপেণ্ডেণ্ট এটা অৰ্গানাইজেশ্যন হয় গণতন্ত্ৰৰ 3টাৰ ভিতৰত এটা সেই ন্যায়পালিকাই কি কৰিব ন্যায়পালিকাই সদায় বিচাৰ কৰিব প্ৰশাসনে কি কৰিব কৰায়ত্ব কৰিছে প্ৰশাসনে ৰিপৰ্ট দিব অন দা বেচিছ অফ ৰিপৰ্ট আমি যদি ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে হওক বা বেলেগ বেলেগ ধৰণে যদি হয় আমি এই অপৰাধীবিলাকৰ যদি গোচৰ আচলতে আমি সোনকালে কৰিব পাৰিলো হয় তেনেহ'লে কিন্তু ন্যায় ব্যৱস্থাৰ প্ৰতি বা চৰকাৰৰ প্ৰতি আস্থা থাকিলে চৰকাৰৰ দায়িত্ব আছিল যে অপৰাধীক যেতিয়া এনকাউণ্টাৰ কৰা হয় বা বিভিন্ন বেলেগ ধৰণে অপৰাধীক হত্যা কৰা হয় বা বেলেগ ধৰণে যদি অপৰাধী হাৰি যায় তেনেহ'লে কিন্তু মূল অভিযুক্ত ইয়াৰ মাষ্টাৰ মাইণ্ড কোন আচলতে কি এইটো বিচাৰ কৰিবলৈ যথেষ্ট ধৰণৰ অসুবিধা হয় সেইকাৰণে আমি আমাৰ দৰে আমি ভাবো যে এইখন গণতান্ত্ৰিক ৰাষ্ট্ৰ এই বিচাৰ প্ৰক্ৰিয়াটো সদায় পুলিচৰ হাতত দিব নালাগে এইটো বিচাৰ প্ৰক্ৰিয়া সদায় ন্যায়ালয়ৰ হাততে থকা ভাল এই ক্ষেত্ৰত এইটো কথাও আমি ক'ব লাগিব কিছুমান ক্ষেত্ৰত এনকাউণ্টাৰ হোৱাৰ ক্ষেত্ৰত এতিয়ালৈকে কিন্তু অসমৰ মানুহে এনকাউণ্টাৰৰ ক্ষেত্ৰত বহুত ইয়ং জেনেৰেশ্যনে কিন্তু ছাপৰ্ট জনাই আছে হঠাৎ আকৌ এনেকুৱা এটা হয় য'ত এনকাউণ্টাৰ ভুল বুলি প্ৰমাণিত হয় ভুল বুলি প্ৰমাণিত হোৱাৰ লগে লগে আকৌ আমি গালি পাৰো সো আমি এটা ষ্টেণ্ড ল'ব লাগে চিভিল সোসাইটি আমি সকলোৱে এটা ষ্টেণ্ড ল'ব লাগে যে এইটো ক্ষেত্ৰত চৰকাৰে আমাৰ আহ্বান থাকিব যে ন্যায়ালয়ৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়া হওক আৰু প্ৰকৃত দোষীয়ে সেই ন্যায়ালয়ৰ জৰিয়তে শাস্তি পাওক সেইটো হ'ল আমাৰ কৰণীয় বিষয় কিন্তু এনকাউণ্টাৰ যিটো ষ্টাইল সেই ষ্টাইলটো আচলতে অসমৰ এটা কালচাৰ নাছিল বুলি আমি ভাবো আমি সৰুৰ পৰাই আমি দেখি আহিছো যে এনেকুৱা ধৰণৰ এনকাউণ্টাৰ খুব ৰেয়াৰ কেছত হয়তো হৈছিল কিন্তু আজিকালি কি হৈছে মানুহৰ মাজত এটা সন্দেহৰ সৃষ্টি হৈছে প্ৰতিটো কেছতে কিয় পলাব এনেকুৱা ধৰণৰ এটা পুলিচ প্ৰশাসন থকাৰ পিছত কিয় পলাব এনেকুৱা ধৰণৰ কথাবিলাক আমি ভাবো যে গণতান্ত্ৰিক দেশ এখনৰ কাৰণে এটা ভাল পৰম্পৰা নহয় বুলি ভাবো মই আপোনাৰ ওচৰত আপুনি কি ক'ব বিচাৰিব চৰকাৰ আৰু প্ৰশাসনৰ গোপন বুজাবুজি আছে বুলি আপুনি ভাবে নেকি যে এনকাউণ্টাৰৰ ক্ষেত্ৰত মানে প্ৰতিবাৰে একেটাই হৈ আছে থাকিবও পাৰে নাথাকিবও পাৰে মইতো চৰকাৰৰ ভিতৰৰ মানুহ নহয় মই এতিয়া কেনেকৈ ক'ম আৰু মই ধাৰণা কৰি ল'লেইতো শুদ্ধ নহ'ব পাৰে আৰু প্ৰত্যেকটো কথা আমি ধাৰণা নকৰাই ভাল কাৰণ মোৰ ধাৰণা বেলেগ হ'ব আন কাৰোবাৰ ধাৰণা বেলেগ হ'ব ধাৰণাবোৰ লৈ এনেই ধাৰণাৰ ওপৰতো আৰু সমাজৰ ভেটি নিৰ্মাণ নহয় গতিকে যি হৈছে যি দুষ্ট যি দুৰ্নীতিকাৰী যি অত্যাচাৰী যি আততায়ী তেওঁক যেনেকৈ শাস্তি দিব লাগে চৰকাৰে দিব বা ন্যায়ালয়ে দিব যোনে দিব লাগে সেইটো দিব আৰু বাকী কথাটো হৈছে যে আপোনাৰ যি মৃত্যু কাৰ কেতিয়া ক'ত লিখি লৈ আহিছে সেইটো ক'ব নোৱাৰে যিদিনাই আমি ভূমিষ্ঠ হৈ যিদিনাই জন্ম হৈছোঁ মৃত্যুটো লিখা আছে কাৰোবাৰ গুলিত হ'ব কাৰোবাৰ পহাৰত হ'ব কাৰোবাৰ বেমাৰত হ'ব কাৰোবাৰ কিবা হৈছে সেইবোৰ লৈ মই ভাবি থকা নাই আৰু মোৰ ভাবিব লগা বুলি ভবাও নাই কাৰণ এটা বস্তু ঠিক যে দুখ কৰিছে কাৰণে পুলিচে কৰায়ত্ব কৰাৰ পিছত যি হৈছে নহৈছে যেনেকৈ নহৈছে দোষীয়ে শাস্তি পাইছে শাস্তি কেনেকৈ পাইছে মোৰ কাৰণে সেইটো ডাঙৰ কথা নহয় মোৰ কাৰণে সমাজৰ পৰা দোষীবোৰ আততায়ীবোৰ অত্যাচাৰীবোৰ অসুৰবোৰ শেষ হ'ব লাগে সমাজ শুদ্ধ হ'ব লাগে কি ধৰণে হৈছে সেইটো ডাঙৰ কথা নহয় কাৰণ মহাভাৰতক মই বিশ্বাস কৰোঁ আমি শান্তিক বিশ্বাস কৰোঁ আমি শান্তি বিলাব খোজোঁ যদি নুশুনা তেতিয়াহ'লে যিকোনো প্ৰকাৰে দুষ্ট দমন কৰিব লাগিব কেনেকৈ কৰিছে আমাৰ কাৰণে ডাঙৰ যেহেতু সত্যেন্দ্ৰ বৰা ডাঙৰীয়া মই আপোনাক এটা কথা ক'ব বিচাৰিছোঁ আপুনি সদায় কৈ থাকে যে মছজিদৰ যি আজান বন্ধ কৰিব লাগে মাদ্ৰাছা শিক্ষা বন্ধ কৰিব লাগে বুলি আপুনি কেইদিনমান আগতে এখন সংবাদমেলত কৈছে আপুনি মন্তব্য প্ৰকাশ কৰিছিলে আৰু কৈছে যে আপুনি প্ৰায় কৈ থাকে যে গো মাংস বন্ধ কৰিব লাগে বা হালাল কৰা মাংস বন্ধ কৰিব লাগে আপুনি কেইদিনমান আগত এখন সংবাদমেল যোগে কৈছে যে আপুনি এজন হিন্দুত্ববাদী নেতা হিচাপে এই কথা কৈছে নে কিবা আপোনাৰ ব্যক্তিগত আক্ষেপ আছে মুছলমান সম্প্ৰদায়ৰ মই মানুহ হিচাপে নিজকে জীয়াই ৰাখিব খোজোঁ আপোনালোকেহে মোক হিন্দুত্ববাদী নেতা বুলি কয় মইতো কোনোবা দিনা শুনিছে নেকি মই হিন্দুত্ববাদী নেতা বুলি কয় কোনোদিনটো মই কোৱা নাই মই হিন্দু বুলি কৈছোঁ মই সনাতনী মই গৌৰৱী সনাতনী আৰু মই স্বাভিমানী অসমীয়া গতিকে এই যিকেইটা কথা কৈছোঁ মই মানুহ হিচাপে কৈছোঁ মুছলমান আজি মোৰ লগত ৱাদত বহি আছে আমি একেলগে বহুত সময়ত বিভিন্ন এনেকুৱা অনুষ্ঠানত আমি কথা পাতিছোঁ তো তেওঁ আৰু মোৰ মাজত মই পাৰ্থক্যটো বিচাৰি নাপাওঁ কিন্তু আজি যদি মই ৱাদুতৰ ঘৰলৈ গ'লে মই নুসুধোঁ মাংস খালে আজি বাৰু মই নাখাওঁ সেইটো বেলেগ কথা মই ৱাদুতৰ ঘৰলৈ গ'লে নুসুধোঁ
মাংসটো তুমি হালাল কৰি আনিছা নে নাই আনা নে বলি দি আনিছা। কিন্তু ৱাটোতে নিশ্চয় এবাৰ মনলৈ প্ৰশ্ন আহিব, মোৰ ঘৰত ভাত খাব আহিলে যে হালাল কৰা নাই নেকি বাৰু, বলি দি আনিছে নেকি বাৰু। ৱাটোত নাহিব পাৰে, কিন্তু তেনেকুৱা বহুতজনৰ আহে যিটো আমি প্ৰশ্ন নকৰোঁ। গতিকে ই আমাৰ মাজত ডিফাৰেঞ্চিয়েট কৰিছে মানুহৰ মাজত। এই যে কৈছোঁ মেণ্টেল যিটো ডিফাৰেঞ্চ, ছ'চিয়েল যিটো ডিফাৰেঞ্চ, তুমি যোনে যি কৰিছে তুমি এইটো বিশ্বাস কৰিছা, তুমি নিজৰ ঘৰত সেই বিশ্বাসটো ৰাখি থোৱা। মই এটা বিশ্বাস কৰিছোঁ, মোৰ বিশ্বাসটো মোৰ ঘৰত থকাটো উচিত। তোমাৰ বিশ্বাসটোৱে শ্ৰেষ্ঠ বিশ্বাস। তোমাৰ বিশ্বাসটোৰ কাৰণে তুমি সমাজৰ বাকীখিনি নষ্ট কৰিবা, নিজৰটো ধৰি ৰাখিবা, বাকীবোৰক নস্বাত কৰিবা। কথাটো আপুনি যিটো সুধিছে আজান বন্ধ কৰাৰ কথা মই কোৱা নাই। মই আজানত লাউড স্পীকাৰ বন্ধ কৰাৰ কথা কৈছোঁ। লাউড স্পীকাৰ বন্ধ কৰাৰ কথা কৈছোঁ। আৰু লাউড স্পীকাৰটো ইছলামৰ অংশ নহয়, আজানটো ইছলামৰ অংশ। এতিয়া লাউড স্পীকাৰ ইছলামৰ অংশ নহয়। লাউড স্পীকাৰ হৈছে আজি 100 বছৰ হৈছে, খুব বেছি যদি হৈছে, কিন্তু ইছলাম ধৰ্মৰ 1400 বছৰ হৈছে। এতিয়া এই লাউড স্পীকাৰটো কিয় কৰে? 2-3টা কথা আছে। আমি কওঁ যে এই ৱাটোতে ভালকৈ জানিব এইখন ছেকুলাৰ কাণ্ট্ৰি। ছেকুলাৰ কাণ্ট্ৰি এইকাৰণেই বিকজ দেয়াৰ ইজ ন' ষ্টেট ৰিলিজিয়ন, নটিফাইড ৰিলিজিয়ন ইয়াত নাই, সেইকাৰণে আমি ছেকুলাৰ কাণ্ট্ৰি বুলি কওঁ। যদি এইখন ছেকুলাৰ কাণ্ট্ৰি হয়, ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হয়, তেতিয়াহ'লে কোনোবা এটা বিশেষ ধৰ্মই সদায় পুৱা গধূলি 5 বাৰ চিঞৰি কেনেকৈ ক'ব পাৰে ইছলামে একমাত্ৰ, হজৰত মহম্মদে শ্ৰেষ্ঠ, আল্লাহ একমাত্ৰ। আজানৰ যিটো মিনিং মই চামাৰি কৰি কৈছোঁ, তাৰমানে এইটো ভাৰতৰ ধৰ্মনিৰপেক্ষতাৰ প্ৰতি ভাবুকি। আৰু এই বস্তুটোৱে কি কৰিছে আমাৰ মনত, এই যিটো মই ক'ব লগা হৈছে আজি বহুতে কৈছে, এইটোৱে আমাৰ মাজত ছ'চিয়েল হাৰ্মনি নষ্ট কৰিছে, ছ'চিয়েল ডিফাৰেঞ্চ ক্ৰিয়েট কৰিছে। ই মোক এই কথাখিনি ক'বলৈ বাধ্য কৰিছে। মোক বুলিয়েই নহয়, মোৰ দৰে বহুতেই এই প্ৰশ্নটো কৰিছে যে মই ৰাতিপুৱা উঠিম বা দুপৰীয়া উঠিম, মই পঢ়িম, মই পূজা কৰিম, মই ধ্যান কৰিম, সেই সময়তে বেলেগ এজন দেৱতা শ্ৰেষ্ঠ বুলি ক'ব, মই কিয় মানি ল'ম? তুমি কৰা, তোমাৰজন শ্ৰেষ্ঠ, মোৰ ক'ব লগা নাই, কিন্তু চিঞৰি কিয় ক'ব? তুমি মোক শুনাব নালাগে নহয়, তুমি তোমাক শুনোৱা। লাউড স্পীকাৰ বন্ধ কৰিব লাগে, সেইটো আমি কৰিছোঁ। আৰু বিভিন্ন ধৰণে আমি কৈছোঁ, আমি তাৰ কাৰণে আইনী ব্যৱস্থা যি ল'ব লাগে ল'ম। আৰু এইটো এটা ছ'চিয়েল নিউচেঞ্চ ক্ৰিয়েট কৰে, আমাৰ ধৰ্মীয় অনুভূতি দেখা আনে, পঢ়া শুনা কৰা প্ৰেগনেণ্ট মহিলা, ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি সৰু বাচ্চালৈকে মানসিকভাৱে অস্থিৰ কৰে। আৰু ক'ভিডৰ পিছত দেখিছে যে এটা ছাৰ্ভে কৈছে যে চাইক'লজিকেল পেচেণ্টৰ সংখ্যা বাঢ়িছে, মেণ্টেলি ডিছবেলেঞ্চ যিবোৰ হৈছে সেই মানুহৰ সংখ্যা বাঢ়িছে। তেনেকুৱা ক্ষেত্ৰত এই ধৰণৰ কথাবোৰ কোনোবাই ধ্যান কৰিব, চিন্তা কৰিব, তেনেকুৱা আহিব। মানুহৰ যিটো কৈছোঁ নহয় নিউচেঞ্চ ক্ৰিয়েট যিটো কৈছে, সেইবোৰ হ'ব নালাগে। তেওঁলোকে যদি ধৰ্ম কৰিছে, ধৰ্ম আনক নষ্ট কৰিবলৈ নহয়, ধৰ্ম হ'ল নিজক শুদ্ধ কৰিবলৈ, আনক কষ্ট দিব নোৱাৰে। আৰু ধৰ্মটো এটা ব্যক্তিগত বস্তু। তুমি 5 বাৰ নমাজ পঢ়ি কাৰোবাক মনত পেলাই দিবতো নালাগে ধৰ্ম কৰা, ধৰ্ম কৰা। তাৰ মানে কি তুমি এইটো ক'ব খুজিছা নেকি তোমালোকে শ্ৰেষ্ঠ, তোমালোক বিশেষ, বাকী মানুহবোৰ অদৰকাৰী, আমি একলগ হৈ থাকিব লাগে, আমি একেলগে থাকিম, আমি কৰিম, সেইটোৱে ক'ব খুজিছা নেকি? সেইটো এজেণ্ডা নেকি? আমিতো সেইটো হ'বলৈ নিদিওঁ যদি সেইটো এজেণ্ডা হিচাপে লৈছে। আৰু মাদ্ৰাছা এইকাৰণেই কৈছোঁ কাৰণ মাদ্ৰাছাত আমি বিভিন্ন সময়ত দেখিছোঁ, আপোনালোকেও খবৰ বাতৰি প্ৰচাৰ কৰে যে বিভিন্ন সময়ত ক'ৰবাত জেহাদী লুকাই থাকে। কৰোণা সময়তো আহি তবলিগী জামাতৰ পৰা আহি তেওঁলোক তাত লুকাই আছিলে, তাত বিভিন্ন অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ হৈছে। আৰু বিশ্বৰ বিভিন্ন জেহাদী যিবোৰ দেখিছে আপুনি সেই মছজিদ মাদ্ৰাছা সেইবোৰতো আপোনালোকে জানে, আপোনালোকে প্ৰচাৰ কৰিছে। সেইকাৰণে কৈছোঁ যে ধৰ্ম অনুষ্ঠান, ধৰ্মত কি হয়? আমাৰ হিন্দু ধৰ্ম অনুষ্ঠানতো যদি কোনোবাই ব্যভিচাৰ কৰিছে আমি এতিয়া তিৰস্কাৰ কৰিছোঁ, কিন্তু তেওঁলোকৰ ধৰ্ম অনুষ্ঠানবোৰৰ পৰা ধাৰ্মিক মানুহৰ জন্ম হ'বলৈ কৈছোঁ ন। ধৰ্মটো একান্ত ব্যক্তিগত বস্তু। ঈশ্বৰৰ উপাসনাটো শান্তি জেগাত কৰা যায়, শান্তভাৱে কৰা যায়, চিঞৰ বাখৰ কৰি কৰা নাযায়। সনাতন হিন্দু সভ্যতা সংস্কৃতিৰ যিটো চৰিত্ৰ, ভাৰতৰ যিটো চৰিত্ৰ, একান্ত ভগৱান শ্ৰীকৃষ্ণই গীতাত কৈছে 13 নম্বৰ অধ্যায় 10 নম্বৰ শ্লোকত কৈছে, ভগৱানক পাবলৈ হ'লে, জ্ঞান পাবলৈ হ'লে তুমি ভিৰৰ পৰা আঁতৰি যাব লাগিব, একান্তভাৱে তুমি মুকলি ঠাইত মানুহৰ পৰা আঁতৰি গৈ বহিব লাগিব, কেৱল 24 ঘণ্টা ভগৱানৰ চিন্তা কৰিব লাগিব, তেতিয়াহে তুমি ঈশ্বৰক পাবা, তেতিয়াহে জ্ঞান পাবা। কিন্তু আমি তাৰ বিপৰীতে কি কৰিছোঁ? ৱাটোতে গীতাৰ প্ৰসংগ আনিছে, মই ভাল পাইছোঁ। তাৰমানে গীতাখন ধৰ্মগ্ৰন্থ নহয়, আচলতে গীতাখন সমাজ জীৱন কেনেকৈ চলিব লাগে, এজন ব্যক্তি কি ধৰণে আগুৱাব লাগে তাৰ কথা। তো তেওঁলোকে সেই ধৰণে অনুসৰণ কৰক, ধৰ্ম তেওঁলোকে কৰক, আমাৰ সমস্যাটো নাই। কিন্তু আমাৰ ক্ষতি হৈছে, আমাৰ ক্ষতি হোৱা কামটো হ'বলৈতো আমি দিব নোৱাৰোঁ। আৰু আপুনি গো মাংস যিহেতু বন্ধ কৰিব গৈছে, কিন্তু চিৰিয়াখানাত ধৰক বা জীৱ জন্তুবিলাকক ধৰক সেইটো মাংসই দিয়ে বেছিভাগ, যিহেতু ভেজাল সিহঁতৰ কাৰণে বেছিভাগ দিয়েতো সেইটো আমি সহজতে পাওঁ কাৰণে কৰিছোঁ। কিন্তু আমি জানো যে গৰু
বনৰীয়া জন্তু নহয়। গৰু আমি সৰুৰ পৰা যেতিয়া পঢ়িছোঁ বাইদেউজনে গৰু পোহনীয়া জন্তু মানে তাত আৰু তেজ ৱাইল্ড বেছিকৈ বেলেগো আছে বেলেগো আছে তেজাল মাংস দিব লাগে ছাগলী আছে বনত যিটো থাকে বা অন্যান্য ধৰণৰ যিবোৰ বনত পায় তেওঁলোকে কেপটিভ ব্ৰিডিং কৰিব পাৰে। এতিয়া যদি কৈছে যে বনৰ অন্য হৰিণা জাতীয় যিখিনি বাঘৰ খাদ্য যিখিনি থাকে সেইখিনি যদি আমি কেপটিভ ব্ৰিডিং কৰি পেলাই জন্ম দিব পাৰোঁ তেতিয়া ক'ব ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট আছে। তেতিয়াহ'লে বাঘটোক তুমি পিঞ্জৰাত বন্দী কৰি থোৱাটো কি ৱাইল্ড লাইফ প্ৰটেকশ্যন এগেইনষ্ট হোৱা নাই নেকি কথাটো? গতিকে এইবোৰ কিছুমান কথা আছে। আমি কৈছোঁ যে ভাৰতৰ সভ্যতা সংস্কৃতিত আমি ভাৰতীয় যিটো চিন্তা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনায়ো কৈছে গৌ হত্যা মহাপাপ, স্ত্ৰী হত্যা, ব্ৰহ্ম হত্যা, পিতৃ হত্যা আৰু বন্ধুৰ লগত শত্ৰুতা কৰা আৰু অগম্য গমন মানে বেয়া ঠাইলৈ যোৱা, বেয়া লগত সংযোগ কৰা এইবোৰ মহাপাপ বুলি শংকৰদেৱ গুৰুজনাই কৈছে। যে আমি এই অসমৰ ভূমিত য'ত আমি গৌ হত্যা মহাপাপ বুলি কৈছোঁ, আমাৰ মহাপুৰুষে তাত গৌ হত্যা হ'ব, গৌ ভক্ষণ কৰিব, তো মহাপাপ বুলি মোৰ গুৰুৱে কৈছে। তো মোৰ গুৰুৰ কথাটো মই বেলেগৰ কাৰণে অস্বীকাৰ কৰিম এইটোতো হ'ব নোৱাৰে। তাতকৈ মই শংকৰদেৱ গুৰুজনাকে অৱমাননা কৰি আছোঁ তাৰমানে মইতো নোৱাৰোঁ। কোনোবাই কৰিব পাৰেতো কৰিব, মই নোৱাৰোঁ। শংকৰদেৱ গুৰুজনাক নস্যাৎ কৰিবতো মই নোৱাৰোঁ। কাৰণ এইটো ঠিক শংকৰদেৱ গুৰুজনতকৈ মহান পুৰুষ ভাৰতবৰ্ষত নে পৃথিৱীত কোনো জন্ম হোৱা নাই। অসমত সেইজন মানুহক আমি নস্যাৎ কৰিছোঁ এই গৌ ভক্ষণকাৰীসকলক লগত লৈ। সেইকাৰণে কৈছোঁ গৌ হত্যাটো বন্ধ হ'ব লাগিব। আহি থকা ঈদতো কৈছোঁ সিদিনা সংবাদমেলত এটাও যদি এইবাৰ গৰু হত্যা হয় তেতিয়াহ'লে তাৰপিছত যি পদক্ষেপ ল'ব লাগে আমি ল'ম। আপুনি কি ক'ব বিচাৰে এতিয়া যিহেতু আপোনালোকৰ নামাজৰ কথা কৈছে, নামাজ পঢ়াত আপত্তি নাই তেখেতৰ কিন্তু স্পীকাৰৰ মই জেনেৰেলি তেওঁলোকে কথাত মাত নামাতোঁ সত্যৰতন দা মোক দাদা, তথাপি মই তেওঁৰ প্ৰতি কিছুমান কথা ক'ব বিচাৰিছোঁ। তেওঁ যিটো কথা কৈছে তেওঁৰ এইটো ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন আৰ্টিকেল 91ৰ ভিতৰত যিটো তেওঁ কৈছে তেওঁ ধুনীয়াকৈ কৈছে। কিন্তু আমি এনেকুৱা কিছুমান কথা আমি ক'ব নালাগে। লাউড স্পীকাৰৰ প্ৰসংগটো হয় 100 বছৰ ইছলাম ধৰ্মত যিটো লাউড স্পীকাৰ নহয়, আজান দিব লাগে। আমাৰ আজান উচ্চস্বৰে মাতিব লাগে, চবে মাতে আল্লাহু আকবার যিটো মাতে আল্লাহ মহান বুলি কয় সেইটো ধৰ্মত। চ' ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ। ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ মানে সত্যৰঞ্জন বৰাই লগত মই এইটো কথা ৰাখোঁ যে ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ মানে এইখন ৰাষ্ট্ৰ য'ত কোনো ষ্টেটৰ কোনো ৰিলিজন নাথাকে। প্ৰত্যেকজন মানুহে নিজৰ ধৰ্ম প্ৰেক্টিছ কৰিব পাৰে, নিজৰ ধৰ্ম প্ৰচাৰ কৰিব পাৰে, নিজৰ ধৰ্মৰ বিষয়ে নিজৰ ধৰ্ম ক'ব পাৰে। এতিয়া যেনেকুৱা সত্যৰঞ্জন বৰা ডাঙৰীয়াই তেওঁ ফেচবুকৰ জৰিয়তে তেওঁ গীতাৰ কথা, ভাগৱতৰ কথা ধুনীয়াকৈ একদম এইবাৰ ফেচবুকত যিমান হাজাৰ হাজাৰ ভিউজ তেওঁৰ ধৰ্মৰ কথা তেওঁ ক'ব পাৰে। আৰু যিজন মুছলমান মানুহে তেওঁৰ ধৰ্মৰ কথা মুছলমানে ক'ব পাৰে। এইটো হ'ল ধৰ্মনিৰপেক্ষৰ এটা বিশিষ্ট চৰিত্ৰ। ভাৰতবৰ্ষত এনেকুৱা কিছুমান ঠাই আছে। মই মোৰ ঘৰত ধুবুৰীৰ কথা এটা কৈছোঁ। এটা আলমগঞ্জ বুলি এখন ঠাই আছে, তাত এটা ওলা এইফালে মন্দিৰ এইফালে মছজিদ। সেই মছজিদত 5 টাইম আজান হৈছে আৰু এইটোতো 5 টাইম মন্দিৰত যেতিয়া ইভিনিং টাইমত বা পূজাৰ সময়ত যেতিয়া হৰিনাম যি হয় এইবিলাক ধুনীয়াকৈ লাউড স্পীকাৰত চলি আছে, কোনো ধৰণৰ অসুবিধা হোৱা নাই। ভাৰতবৰ্ষ এইখন ভাৰতবৰ্ষ কাৰ ভাৰতবৰ্ষ? এইখন মহাত্মা গান্ধীৰ ভাৰতবৰ্ষ, এইখন ৰাজা ৰামমোহন ৰায়ৰ ভাৰতবৰ্ষ, এইখন ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ ভাৰতবৰ্ষ, এইখন ভাৰতবৰ্ষ মৌলানা আবুল কালাম আজাদৰ ভাৰতবৰ্ষ। এইখন ভাৰতবৰ্ষত এটা সময়ত ব্ৰিটিছৰ আগলৈকে তেখেতে ব্ৰিটিছৰ কথাটো কৈছিল, ব্ৰিটিছৰ আগলৈকে হিন্দু মুছলমান খ্ৰীষ্টান সকলোৱে একেলগ মিলি ইংৰাজৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। ইংৰাজৰ বিৰুদ্ধে যুদ্ধ কৰাৰ পিছত এই যে ভাৰতবৰ্ষত হিন্দু আৰু মুছলমানৰ মাজত যিটো মিল আছিল সেই মিলটোৱে আচলতে ব্ৰিটিছক তেওঁলোকে খুব দূৰদৰ্শী আছিল। তেওঁলোকে ভাবিছিল যে এই মিলটো থাকিলে ভাৰতবৰ্ষ এদিন ছুপাৰ পাৱাৰ হ'ব। এই মিলটোক তেওঁলোকে ডিভাইড কৰিবলৈ এই দুখন ৰাষ্ট্ৰ সৃষ্টি কৰি গ'ল, ভাৰত আৰু পাকিস্তান। এটা নাম হ'ল। সেই সময়ত কিন্তু ভাৰতৰ মুছলমানসকলে জমিয়ত উলামা হিন্দে আপুনি ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰাম যদি ক'ব পৰা 1700ৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে যদি আহিবা জমিয়ত উলামা হিন্দ তাতে ভাৰতবৰ্ষত হিন্দুবিলাকে যেনেকৈ শ্বহীদ হৈছিল ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ ক্ষেত্ৰত ব্ৰিটিছৰ এগেইনষ্টত এনেকুৱা বহুত হাজাৰ এটা ইতিহাসত আছে 57,000 সামথিং উলামা যিবিলাক মৌলানা মানুহ তেওঁলোকে শ্বহীদ হৈছিল। আৰু দাৰুল উলুম দেওবন্দৰ পৰা উত্তৰ প্ৰদেশত যিটো এতিয়া মাদ্ৰাছা আছে তেওঁলোকৰ পৰা ভাৰতবৰ্ষত যিবিলাক বহুত মুছলমান মানুহে বহুত মুছলমান ধৰ্মগুৰুৱে এই ইংৰাজৰ বিৰুদ্ধে যুদ্ধ কৰি তেওঁলোকে দেশৰ কাৰণে বলিদান দিছিল আৰু পিছত আমি ভাৰতবৰ্ষ দুৰ্ভাগ্যজনকভাৱে আমাৰ দেশ দুটা ভাগ হৈ গ'ল। আজি 100 বছৰৰ কথা কৈছে ভাৰতবৰ্ষত আজি কিমান মন্দিৰ আছে, কিমান মছজিদ আছে আমি সকলোৱে বিচাৰিত। আজি 5 টাইম আজান দি আছে, নামাজ পঢ়ি আছে। মই য'ত পাঞ্জাবাৰী নামঘৰ পদত থাকোঁ তাতে নামঘৰ আৰু মছজিদৰ ডিষ্টেঞ্চটো 200 মিটাৰ। নামঘৰত চলি থাকে, নামঘৰত শংকৰদেৱৰ গুণগান চলি থাকে, নামঘৰত নাম প্ৰসংগ সকলো চলি আছে, ৰাতিপুৱা ভাগতে চলি আছে। তাতে ফজৰৰ আজান দিছে, আমি ফজৰ আজানটো পঢ়ি অহাৰ পিছতে সেই নাম আমি শুনা পাওঁ। ইভিনিং আমি যোৱাৰ পিছত নাম শুনা পাওঁ। ভাৰতবৰ্ষৰ মানুহ আচলতে এনেকুৱাভাৱে গঢ় লৈ উঠিছে, ভাৰতবৰ্ষৰ মানুহ আচলতে অতি শান্তিপ্ৰিয় মানুহ। ভাৰতবৰ্ষৰ মানুহ আচলতে প্ৰত্যেকটো ধৰ্মক সন্মান কৰিব পৰা মানুহ। কোনো এজন মুছলমানে আজিলৈকে কোৱা নাই যে নামঘৰটোত কিয় বাজিছে। আমাৰ যিটো ঘৰত মই যিটো মোৰ গাঁৱত থাকোঁ তাৰ কাষতে এটা গাঁৱৰ নাম আছে, সেই গাঁওখনৰ নাম হ'ল আমাৰ যিটো আমাৰ টিয়াপাৰা গাঁৱৰ কাষতে এটা গাঁও আছে, সেই ভৱানীপুৰ বুলি এটা গাঁও। সেই ভৱানীপুৰ গাঁৱত 100% হিন্দু মানে পপুলেশ্যন। আমাৰ ফালে এইটো গাঁৱত আমি দেশী জনগোষ্ঠীৰ মানুহ মুছলমান মানুহখিনি এইখিনি আছোঁ। সেইখন গাঁৱত অষ্টপ্ৰহৰ বুলি এটা তেখেতে জানিব। অষ্টপ্ৰহৰ 8 দিন 24 ঘণ্টা তেওঁলোকৰ নাম হয়। নহয় 24 ঘণ্টা চলি থাকে, 24 ঘণ্টা চলি থাকে আৰু তেওঁলোকে খুব পুৰা ভলিউমত বজায়। আৰু সেই অষ্টপ্ৰহৰত আমাৰ গাঁৱৰ মানুহ বা
বিভিন্ন গাঁৱৰ মানুহখিনি তেওঁলোকে যায়। তাৰপিছত আমাৰ নামাজ হয়, নামাজ হোৱাৰ পিছত আমাৰ গাঁওবিলাকত কিছুমান ধৰ্মসভা হয়, সেই ধৰ্মসভাবিলাকতো কিন্তু মোৰ হিন্দু বন্ধুবিলাক একেলগে আহে। এইখন মই তেখেতক দুটা কথা দিব লাগিব। এইখনেই ভাৰতবৰ্ষ য'ত নেকি হিন্দু মুছলমান চব একেলগে আছে, আজিলৈকে কোনো কমপ্লেইন কৰা নাই। আজিৰ জোনত অলপমান আজিৰ জোনত অকণমান সত্যৰঞ্জন বৰাহঁতৰ তেখেতসকলে যেতিয়া প্ৰচাৰ কৰা আৰম্ভ কৰিলে বহুত হিন্দু মানুহে এতিয়া কমেণ্ট হয় এইটো বেয়া হৈছে, অমুক হৈছে। হয় যদি সঁচাকৈ বেয়া হৈছে, মোৰ এটা দাবী, এটা ৰিচাৰ্চ হওক। ৰিচাৰ্চ হোৱাৰ পিছত এটা কি কৰক, এটা চাৰ্ভে হওক। চাৰ্ভে যদি সকলোক মই আৰু দুটা এনচাৰ দিব লাগিব এক্সিকেট। যদি চাৰ্ভে যদি তেওঁলোকে কয় না আজানটো লাউড স্পীকাৰত বন্ধ হ'ব লাগে, কাৰণ এইটো তেখেতে যেটা কৈছে যে ধৰ্মৰ অংশ নহয়, হয়। কিন্তু আজি চবে দি আছে যিহেতু ধৰ্মটো যিহেতু লাউড স্পীকাৰত কৈছে, আগত হয়তো মানুহ কম আছিল, মানুহক মাতাৰ কাৰণে বা আল্লাহ কৰাৰ কাৰণে তেওঁলোকে বেয়া হৈছে। যদি বেছিভাগ মানুহে বেয়া পায়, তেতিয়া ভাৰতবৰ্ষত চৰকাৰে এটা নটিফিকেশ্যন দিয়ক যে আপোনালোকে এনেকুৱা ঠাইত এনেকে দিব নালাগে, তেতিয়াহ'লে কোনো ধৰণৰ আপত্তি নহ'ব। আৰু দুটামান কথা তেখেতে উল্লেখ কৰিছে যে এইখন ধৰ্মনিৰপেক্ষ, তেওঁ আচলতে এইবিলাক শুনি বেয়া পায়, বহুত মানসিক ৰোগ হৈছে, তবলিগ জামাতৰ পখণ্ডটো আনিছে, মাদ্ৰাছাৰ কথাটো আনিছে। মাদ্ৰাসাত জিহাদী কাৰ্যকলাপ যিটো কয় তেওঁলোকে, এইটো কথাটো আচলতে এই মাদ্ৰাছাবিলাকতো এতিয়া চৰকাৰী যিবিলাক মাদ্ৰাছা পখণ্ড হৈছিল সেইবিলাক বন্ধ কৰিলে, তাক আমাৰ আপত্তি নাই। যিবিলাক মাদ্ৰাছা আছে কৌমি মাদ্ৰাছা, য'ত কোৰাণৰ মানুহে হাফিজ হয়, য'ত মানুহে মৌলানা হয়, ধৰ্মীয় শিক্ষা য'ত শিকে, সেইবিলাক কথাটো জিহাদী হয়। এতিয়া চৰকাৰ তেওঁ নহয়, চৰকাৰ এতিয়া বিজেপি চৰকাৰ আছে। এইখন চৰকাৰৰ গৃহ বিভাগ ইমান বিকল হৈ যোৱা নাই, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গৃহ বিভাগ ইমান বিকল হৈ যোৱা নাই। তাতে যদি জিহাদী কাৰ্যকলাপে হয় বেলেগ ধৰণৰ হয়, চৰকাৰে তেওঁলোকক শাস্তি দিব লাগে। কিন্তু ধৰ্মীয় শিক্ষা কৰাটো, ধৰ্মীয় শিক্ষা আৰ্টিকেল 25 to 28 তেখেতক মই ভাৰতীয় সংবিধান তেওঁ নিশ্চয় কৰিছে, সেইটো পৰিণত সংখ্যালঘু মানুহে নিজৰ ধৰ্মীয় অধিকাৰটো তেওঁ ভালকে তেওঁ পঢ়িব, মানে তেওঁলোকে প্ৰেক্টিচ কৰিব পাৰে, নিজৰ ধৰ্ম কাকো ডিষ্টাৰ্ব নকৰে, চৰকাৰী কোনো ফাণ্ড ব্যৱহাৰ নকৰে। ডেট ইজ ৰিমেম্বাৰ, কাৰণ তাতে যে মন্ত্ৰী বিধায়কসকলে কিছুমান ফাণ্ড দিয়ে, সেইটো ফাণ্ডটো লোৱাৰ মানে মাদ্ৰাছাবিলাকৰ কাৰণে ঠিক নহয়, কাৰণ সেইটো ৰাইজৰ টকাৰে চলিব লাগে। সেইটো ধৰ্মীয় শিক্ষা, ভাৰতবৰ্ষত ধৰ্মীয় শিক্ষা আপোনালোকৰ মনত আছে যে উৰ্মিলা ৰাণী বৰ্মাই কিন্তু কেইদিনমান আগতে যেতিয়া মন্ত্ৰী আছিল তেওঁ কৈছিল আমাক কৰাপশ্যন কৰিব লাগে, আমি এই যে মন্দিৰ মছজিদ বিলাকত আমাক পইচা দিব লাগে। সেইটো ক্ষেত্ৰত মই তেখেতৰ আৰু এটা লাষ্ট প্ৰশ্নটো মোক এনচাৰ দিবই লাগিব। চ' এইটো কথা আচলতে মই কওঁ, সত্যৰঞ্জন বৰা ডাঙৰীয়া হওক বা আমি হওক, আমি এখন নতুন ভাৰত আমি এখন বিচাৰো, য'ত কোনো ধৰণৰ কোনো পাৰ্থক্য নাথাকিব। প্ৰত্যেকগৰাকী মানুহে নিজৰ নিজৰ ধৰ্ম কৰিব, আধ্যাত্মিকভাৱে মানুহে শক্তিশালী হ'ব, প্ৰত্যেকগৰাকী মানুহে নিজৰ নিজৰ ধৰ্ম পালন কৰিও কাকো ডিষ্টাৰ্ব নিদিয়াকে, ধৰ্মটো কাকো ডিষ্টাৰ্ব হ'ব নালাগে, কাকো ডিষ্টাৰ্ব নিদিয়াকে আমি পালিব লাগে। আৰু নিজৰ ধৰ্ম বুজি মোৰ ধৰ্মটো মোৰ কাৰণে শ্ৰেষ্ঠ, তেখেতৰ ধৰ্মটো তেখেতৰ কাৰণে শ্ৰেষ্ঠ, সেইটো কাৰণে তেওঁ কৰিব পাৰে। আজিৰ দিনত আপোনালোকে জানিব যে ধৰ্মীয় প্ৰস্তাৱৰ ক্ষেত্ৰত এই খ্ৰীষ্টান মিছনাৰীসকলে তেওঁলোকে কিন্তু কাম কৰি আছে। সেই ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ কোনো মানুহে মাত মতা নাই এতিয়ালৈকে। খ্ৰীষ্টান মিছনাৰীয়ে বহুত এই সোণাপুৰৰ ফালে বহুত মানুহক ইভেন ধৰ্মলৈ কনভাৰ্ট কৰিছে, কিন্তু সকলোৰে লক্ষ্য এটাই টাৰ্গেট যে এইসকল মানুহে এইটো কিয় কৰিব, এইটো কিয় কৰিব, এইবিলাক বেয়া কথা। গো মাংসৰ কথা তেখেতে কৈছে, মই এটা আনচাৰ দিব লাগিব, তেখেতে বহুত পোষণ কৰিছে গো মাংসৰ কথা। আজিৰ দিনত হয় গো মাংস তেওঁলোকে বিলটো আনিছে, চৰকাৰে কৈছে এইটো ইমপ্লিমেণ্টেশ্যন হোৱা নাই। আমাৰ মুছলমানৰ কাৰণে, প্ৰত্যেক সংখ্যালঘু মানুহৰ কাৰণে এইটো আমাৰ কাৰণে একচেপ্টেড কি, যদি দেশৰ এটা আইন হয় সেই আইনটো মানিবলৈ আমাক মানিব লাগে, সেইটো মানিব লাগিব। কাৰণ আমাৰ ধৰ্মত গৰু খোৱাটো, গো মাংস খোৱাটো এইটো কি নহয়, ইট ইজ নট কম্পালচাৰী যে তুমি গো মাংস নাখালে মুছলমান নহয়, এইটো কত লিখা নাই। গো মাংস এটা খাদ্য, যেনেকে ছাগলীৰ মাংস যেনেকে খায় মানুহে, মহৰ মাংস যেনেকে খায়, গো মাংসটো এটা খাদ্য, যি খাদ্যটো আমি ভক্ষণ কৰোঁ য'ত প্ৰটিন আছে, প্ৰত্যেকগৰাকী মুছলমানে নাখায়। যাৰ বেমাৰ হয়, মোৰ যেতিয়া চকুৰ এলাৰ্জি হৈছিল ডক্টৰে প্ৰহিবিট কৰিছিল, ময়ো খোৱা নাই, বহুতে খোৱা নাছিল। চ' এই ক্ষেত্ৰত মই এটা কথাই কৈছো যে গো মাংস এটা খাদ্য, যদি বিল হৈ যায়, যদি একেবাৰে এভেইলেবল নোহোৱা হৈ যায়, মাজতে মোগল গাৰ্ডেন, তেখেতে মোগল গাৰ্ডেনৰ কথা পাৰে বিভিন্ন ক্ষেত্ৰত ফেচবুক কৈছিল, মোগল গাৰ্ডেনত মাজতে বন্ধ হৈছিল, এতিয়া আকৌ গুৱাহাটীত বিভিন্ন ঠাইত তেওঁ জানে, চৰকাৰৰ কাৰণে চলি আছে। এই বিলটো হোৱাৰ পিছত কি হ'ল, সিন্ডিকেট ৰাষ্ট্ৰ অকণমান বাঢ়ি গ'ল, মাংসৰ দামটো য'ত 300 টকা আছিল এতিয়া 700 টকাৰ তলত মাংস গুৱাহাটীত পাবলৈ নাই, মাংস এতিয়া দামটো বাঢ়িছে। এই ক্ষেত্ৰত মই কৈছো যদি এইটো সঁচাকে হয়, যদি সঁচাকে হয়, গৰুবিলাক কি হ'ব নহ'ব এইবিলাক ৰিচাৰ্চৰ পিছৰ কথা। এই গৰুবিলাক যেতিয়া ৰাস্তাৰ মাজত যায়, কেনেকুৱা বহুতে প্ৰটেকশ্যন কৰে, বহুত এনেকুৱা গো মাংসৰ অৱস্থা বহুত বেয়া হয়। আৰু মুছলমান মানুহে আমাৰ কাষত যিটো ভবানীপুৰ গাঁৱৰ কথা ক'লো, সেই গাঁৱৰ মানুহে এই প্ৰটেকশ্যন বিলটো অনাৰ পিছত বহুত নাৰাজ হৈছে। তেওঁলোকে কৈছে যে এতিয়া যদি আমি কুৰবানীৰ সময়ত বিক্ৰী কৰিব নোৱাৰো, অলপ দাম পায়, আমি কেতিয়া বিক্ৰী কৰিম, আমি গৰুটো যে কিয় আমি পালিলো, ইমান দিন পালিছো বিক্ৰী কৰাৰ কাৰণে, অলপ পইচা কৰাৰ কাৰণে। চ' এইটো ক্ষেত্ৰত অৰ্থনৈতিকভাৱে জড়িত আছে। আৰু তেখেতে নিশ্চয় জানিব ভাৰতবৰ্ষ কিন্তু এতিয়া ৰপ্তানিৰ ক্ষেত্ৰত কিন্তু গো মাংস এতিয়াও পৃথিৱীৰ ভিতৰত 2য় নম্বৰত আছে। আৰু ভাৰতবৰ্ষত আজিও 5টা ডাঙৰ কোম্পানী, মানে আল কবিৰ কিবা কিবি 5টা কোম্পানী, আপুনি যদি ইণ্টাৰনেট চাৰ্চ কৰে, সকলোবিলাকৰ মালিক কিন্তু হিন্দুৱে মালিক। আপুনি কি ক'ব বিচাৰিব? এইবোৰ বহুত পুৰণা কথা, এইবোৰ প্ৰশ্নৰ উত্তৰ বহুত এইবোৰ এই যিবোৰ কথা ক'লে অলৰেডি এইবোৰ পুৰণা কথা, এইবোৰ একেসোপা কথাই, এইবোৰ কথা বহুত পাতিছোঁ, এইবোৰৰ উত্তৰ বহুতবাৰ দিছোঁ। মোৰ পুৰণা কথাবোৰ চাই ল'ব, একেবোৰ কথাই টাইম থাকিব ইচ্ছা নাই। আপুনি কি কৈছিলে নামঘৰত? নামঘৰত আমাৰ কেতিয়া হয়, যেতিয়া ভাগৱত সদায় নহয়নে, পুৱা গধূলি নহয়নে, পুৱা গধূলি দবাৰ কোবটো মাৰে, তাকো কিমান ছেকেণ্ডৰ কাৰণে।
যাৰ আজিকালিতো দবা কোনবোৰ নামৰা হৈছে লাউড স্পীকাৰে কোনোবা এটা সময়ত লগায় তেওঁলোকৰ যদি বছৰটো দিনৰ 24 ঘণ্টাৰ ভিতৰত 5 বাৰ সদায় শুনাত কাৰো সমস্যা নাই এই নামঘৰৰ 7 দিন বজোৱাত শুনাৰ সমস্যাটো ক'ত 7 দিনতো তেওঁলোকৰ কাৰণে সেইটো জাষ্টিফাইটো হ'ব নোৱাৰে আৰু দ্বিতীয় কথা হ'ল বাকী এই আমাৰ যিটো সহনশীলতাৰ কথা ব্ৰিটিছৰ কিবা আমুকৰ কথা এইখন ভাৰতবৰ্ষ তেওঁলোকে কৈছে কোনোবাই স্বাধীনতা আন্দোলন ইমানজন উলেমা ইমানজন মৌলানাৰ কিবা শ্বহীদ হ'ল হেৰি হ'ল সেইকাৰণে পাকিস্তান হ'ল তোমালোকে শ্বহীদ হ'লা পাকিস্তান সেইকাৰণে জন্ম হ'ল শ্বহীদ নহ'লে পাকিস্তান নহ'লে যে তোৰ ভাৰত বাংলাদেশ মই সেইকাৰণে এই বিষয়টো পাতিবই খোজা নাই মই আগতেই কৈছোঁ যিমানবোৰ কথা কৈছে ইয়াত নতুন কথা একো নাই ইয়াত নতুন কথা নাই কাৰণে মই পুৰণা কথা খুচৰি থাকিব খোজা নাই এতিয়া কৈছোঁ যে ভাৰতীয় সভ্যতা সংস্কৃতিৰ যিটো চিন্তা আমি কৈছোঁ ন যত জীৱ তত শিৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কৈছে যত জীৱ জংগম কীট পতংগম অগ নগ জগতেৰি কায়া আমি সকলোকে ভগৱান বুলি মানিছোঁ তাত আমি হিন্দু মুছলমান বুলি ক'বলৈ যোৱাই নাই কিন্তু আমাক যেতিয়া বাৰে বাৰে তেওঁ চাগে কোৰাণখন পঢ়া নাই যদি কোৰাণ পঢ়িলে বুজিলেহেঁতেন মই কোৰাণৰ ওপৰত কিতাপখন লিখি থৈছোঁ আকৌ এইবোৰ আওৰাবলৈ নাই কৈছোঁ পুৰণা কথাবোৰ কৈ থাকিলে মানুহেও বেয়া পায় নতুন নতুন কথা নতুন নতুন চিন্তাৰে যাব লাগিব আমি সেইখন ভাৰত বিচাৰোঁ যিটো কথা ৱাৰ্ডে কৈছে যে আমি এখন নতুন ভাৰত বিচাৰোঁ য'ত নিজে নিজৰ ধৰ্ম কৰিব আমি তাত বাধা দিবলৈ যোৱা নাই তুমি তোমাৰ ধৰ্ম কৰা মোক মোৰ ধৰ্ম কৰিবলৈ দিয়া মই তোমাক অশান্তি কৰিব নাযাওঁ তুমি মোক অশান্তি কৰিব নাহিবা মোক মৰম কৰিবা তো মই তোমাক মৰম কৰিম কিন্তু মোক যদি আঘাত কৰিবা তুমি কিয় বিচাৰা মই তোমাক মৰম কৰিব লাগে বুলি আঘাতটো ময়ো কৰিম মই এই ক্ষেত্ৰত এটা কথা কওঁ এতিয়া আকৌ কৈছোঁ ভাৰতবৰ্ষত বা অসমত এনেকুৱাভাৱে আমি সৰুৰ পৰা আমি দেখি আহিছোঁ আমি এটা ছ'চাইটিত থাকোঁ বা তেখেতে প্ৰথমতে গো মাংসৰ কথাটো কৈছে যে তেওঁ মোৰ ঘৰত আহিলে প্ৰশ্ন নকৰে তেখেতে জানি থোৱা ভাল আমি হোষ্টেলত পঢ়া শুনা কৰা হোষ্টেলত যেতিয়া পঢ়া শুনা কৰোঁ তাতে হালাল কৰিছে কেনেকৈ আহিছে গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত তেওঁৰ লগত একেলগে কি কৰিছোঁ বহুত ঠাইত ভাত খাইছোঁ কিছুমানৰ আহিব পাৰে ধৰ্মীয় গোড়ামী কিছুমানৰ থাকে অলপ কেইদিন আগতে মনোজ কুমাৰ গোস্বামী NKTV সম্পাদক ডাঙৰীয়া তেওঁলোকে দীঘল লিখা এটা লিখিছিল তেওঁৰ দেউতাৰ কথা লিখিছিল তেওঁৰ দেউতাই এটা কিছুমান তেওঁৰ নিয়ম পালন কৰিছিলে মুখত নকৰিব তেওঁলোকৰ ঘৰত নাখাব কিন্তু যেতিয়া অসম আন্দোলনৰ সময়ত যেতিয়া বহুত মানে অসুবিধা হৈছিল তেতিয়া কিন্তু তেওঁ প্ৰটেকশ্যন লৈ 10-12জন শ্ৰমিকক মুছলমান শ্ৰমিকক তেওঁ প্ৰটেকশ্যন দিছিল আচলতে কোনোবাই যদি নিজৰ ধৰ্মটো পালিছে তেখেতে আজি বহুত দিনৰ পৰা আগতে মই যেতিয়া টক শ্ব' কৰিছিলোঁ তেখেতে ধুনীয়া শাৰ্ট পেণ্ট পিন্ধি আমাৰ দৰে আহিছিল আজিকালি এইটো ড্ৰেছ পিন্ধি আহিছে তেওঁৰ এইটো চইচ এইটো ভাৰতৰ সংবিধানে দিয়া চইচ তেওঁ কৰিছে কোনোবাই টুপি পাঞ্জাবী পিন্ধিছে এইটো তেওঁৰ চইচ কোনোবাই নিজে যি পিন্ধিছে এইটো তেওঁৰ চইচ এইবিলাক লৈ আচলতে কথা হ'ব নালাগে আমাৰ কথা হ'ব লাগিলে উন্নয়ন লৈ কথা হ'ব লাগে এতিয়া আমাৰ কথা হ'ব লাগে নিবনুৱা কেনেকৈ তেখেতৰ কিছুমান কথা মই খুব ভাল পাওঁ তেখেতে সদায় আধ্যাত্মিকৰ কথা কয় আধ্যাত্মিকতা নৈতিকতা যুৱ প্ৰজন্ম বুজায় তেখেতৰ ফ্ৰেণ্ড ফলোৱাৰ বহুত বেছি তেখেতক মই এইটো কথাই কওঁ যে আধ্যাত্মিকতা নৈতিকতা এইটোৰ যদি পানীটো আমি মানে একেলগে মিলাই দিব পাৰোঁ তেখেত যদি কি কৰে লাগিলে যদি একেলগে কিছুমান কাম কৰিব কোৰাণৰ ওপৰত এতিয়া মই কোৰাণ শ্বৰীফ তেওঁ যিটো কৈছে সঁচা কথাই কৈছে মই কোৰাণ শ্বৰীফ মানে এতিয়াও মই আৰবী টাংটো জাষ্ট কিবাকে শিকি আছোঁ মিনিং কিছুমান পঢ়িছোঁ ধৰ্মীয় গ্ৰন্থ যে ডিভাইন ল মানে কোৰাণ শ্বৰীফ এইবিলাক ডিভাইন ল তাৰ পৰা মই ভাবোঁ যে কিছুমানৰ ৱাৰ্ড ইমান বুজিবলৈ মোৰ শক্তি নাই তেখেতৰ যিটো ব্ৰেইন ইঞ্জিনিয়াৰ মানুহখন চোকা ব্ৰেইনৰ আমাতকৈ বহুত চিনিয়ৰ দাদা চ' দাদাক মই কৈছোঁ তেখেতে পঢ়ি শুনি লিখিছে মই চেলুট জনাওঁ তেখেতক মই ফোন কৰি কৈছোঁ তেখেতে জানে যে আপোনাক চেলুট জনাওঁ তেওঁ ভিতৰৰ পৰা ইমান মানুহজনে ইমান ধৈৰ্য সত্যৰঞ্জন বৰা ডাঙৰীয়া মানুহে আপুনি ফেচবুকত চাবচোন কিমানে কি কৰে তেখেতে লৰচৰ নহয় এইটো তেখেতৰ এটা মহান গুণ একদম মানে যিটো আপোনাৰ বিবেকানন্দহঁতৰ এইটো গুণেই আছিল কেতিয়াবা মানে ডাঙৰ মানুহখিনি মই চাইছোঁ তেওঁলোকে কেতিয়াও খং নকৰে কিন্তু তেখেতে নকৰে তেখেতৰ এটা ডাঙৰ গুণ একদম ধুনীয়াকৈ কথা ক'ব আপুনি যিমান পেনেলিষ্ট চাপক তেওঁৰ এগেষ্টত বিদ্যমান এগেষ্টত ধুনীয়াকৈ ভালকৈ কয় চ' এই গুণটো মই কোৰাণ শ্বৰীফটো মই পঢ়িবলৈ বহিছিলোঁ আচা কথা মোৰ ইংলিছ ভাৰ্চন কোৰাণ শ্বৰীফ মোৰ ঘৰত এতিয়াও আছে মই ভালকৈ এতিয়াও ৱাৰ্ডবিলাক কিছুমান ৱাৰ্ড মানে একদম মূৰৰ ওপৰত দি যায় তাৰপিছত বহুতে কৈছে কোৰাণ বুজিবলৈ হাদিছ পঢ়িব লাগিব মই বুখাৰী শ্বৰীফৰ 2টামান আনিছোঁ পঢ়ি আছোঁ এতিয়া মই নিজে এগৰাকী অধ্যাপক 3টা ক্লাছ ল'ব লগাৰ কাৰণে পঢ়িব লাগে আকৌ মই আকৌ PhDও লৈছোঁ চ' মই ভাবিছোঁ অকণমান নিজৰ কেৰিয়াৰ বা পঢ়া শুনাবিলাক অলপ কৰি লওঁ কোৰাণ কৰি নপঢ়াৰ কাৰণে যিহেতু মোৰ ডেইলি লাইফত একো প্ৰব্লেম নাই নামাজ পঢ়িবলৈ যিখিনি চূড়া লাগে নামাজ পঢ়িবলৈ যিখিনি লাগে মানে নামাজ পঢ়িবলৈ মানুহৰ এটা মৃত্যুৰ সময়ত জানাজাত কৰিবলৈ যিখিনি লাগে সেইখিনি আপুনি একমত নেকি যিটো আপোনাৰ শব্দটো আপোনাৰ যিটো স্পিকাৰটোৰ কথা যিটো মই তেখেত প্ৰথমতে কৈছোঁ যদি ভাৰতবৰ্ষত এই লাউড স্পিকাৰৰ কাৰণে শব্দ প্ৰদূষণ হৈছে এইটোৰ কাৰণে যদি বেমাৰীয়ে মৃত্যুগত হৈছে এনেকুৱা মোৰ বহুত বন্ধু এনেকৈ কৈছে যে আজানৰ শব্দ শুনি মই পঢ়া বহোঁ আজানটো শেষ হ'লে এইটো টাইম মই গম পাওঁ মায়ে ভাত খাব মাতে এনেকুৱাও বহুত মানুহ তেওঁৰ কথাৰ ওপৰতে বহুত ভিত্তি কৰি লিখিছে এটা সোণু নিগমে এবাৰ কৈছিল হয় এই আজানৰ কথাটো সোণু নিগমে এবাৰ কৈছিল চ' মই এটা কৈছোঁ এটা চাৰ্ভে হ'ব
গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই কৰক বা তেখেতসকলৰ অৰ্গেনাইজেশ্যনে কৰক, তাতে যদি মেক্সিমাম মেজৰিটি অফ দ্য পিপুলে কয় যে এই আজানে মোৰ কাৰণে হাৰ্ম কৰিছে, আজানে মোৰ কাৰণে ক্ষতি কৰিছে, এই আজানৰ কাৰণে বেমাৰীৰ অসুবিধা হৈছে, আমাৰ ধৰ্মৰ মতে যিটো ডাইৰেকশ্যন আছে, ধৰ্মীয় সভা যদি চলি থাকে, এই যে ডাঙৰ ডাঙৰ লাউড স্পীকাৰবিলাক দিয়ে, এইটো ষ্ট্ৰিক্টলি প্ৰহিবিটেড, আপুনি লাউড স্পীকাৰ দিব নোৱাৰে, এইটো ৰুমৰ ভিতৰত কথা পাতিছো নহয়, এইটোতো এই প্ৰগ্ৰামটো ডাঙৰটো দিব দৰকাৰ নাই, ৰুমৰ ভিতৰতে থাকিব, এইটো কথা হয়, সঁচা কথা এইটো। কিন্তু এতিয়া লাউড স্পীকাৰ দিয়া চিষ্টেমটো এইটো এটা কাষ্টমত পৰিণত হৈছে। কাষ্টম মানে কি? যিটো কাকো হাৰ্ম নকৰে। কাষ্টম মানে কি? যিটো ষ্টেট লক হাৰ্ম নকৰে। কাষ্টম মানে কি? কেতিয়াৰ পৰা কণ্টিনিউয়াছলি চলি আছে, এইটো এটা কাষ্টমত পৰিণত হৈছে, চবে ইউজ কৰে। আপুনি উলুবাৰী মছজিদত চাওক, এইফালে মছজিদত চাওক, চাৰিওফালে এইটো আজান চলি আছে। চ' মই কি কথাটা ক'ব বিচাৰিছো, যদি এইটো কাৰোবাক হাৰ্ম কৰিছে, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আছে, বহুত এজেঞ্চি আছে, এই এজেঞ্চিৰ জৰিয়তে এটা কি হ'ব, মানে এটা সমীক্ষা চলক, মানে বা এনেকুৱা সামাজিক মাধ্যমত যদি সমীক্ষা চলাই যদি গভৰ্ণমেণ্টে ভাবে, আৰু যদি অসমত যদি এইটোৱে প্ৰব্লেম, ভাৰতবৰ্ষত যদি এইটোৱে সাংঘাতিক প্ৰব্লেম যে এই আজানৰ কাৰণে এইটো হৈছে, আজানৰ কাৰণে এইটো হৈছে, সাংঘাতিক প্ৰব্লেম যদি গভৰ্ণমেণ্টে এটা ষ্টেপ ল'লে, নিশ্চয় মই ভাবো আমাৰ অসমৰ মছজিদ কমিটি বা বেলেগ কিছুমানে তেওঁলোকে নিশ্চয় এই কথাটো বিবেচনা কৰিব। আৰু মাদ্ৰাছা শিক্ষাটো তেওঁ শুনক, কিছুমান কথা ক'লে বন্ধ হৈ নাযায়। মাদ্ৰাছা শিক্ষাৰ ক্ষেত্ৰত মাদ্ৰাছাৰ নামত ষড়যন্ত্ৰ যিবিলাক এতিয়া আজি একদম আগৰ পৰাই চলি আছে, মাদ্ৰাছাৰ নামত ৰাছুলুল্লাহ নামত বহুত কথা মানুহে কৈ আছে। মই আকৌ কৈছো, এই ধৰ্মীয় কথাবিলাক মই ইমান ভালকে নাজানো, ষড়যন্ত্ৰ চলি আছে, কিন্তু এইটো মুখৰ কথাও নহয়। আপোনাক কোনোবাই কিবা এটা ক'লেই হৈ নাযায়। আজি চাওক গো সুৰক্ষাটো, এইটো বিল যিটো এইটো বন্ধ কৰাৰ কাৰণে হ'ল ন এইটো। তাৰপিছত যে অসমত যে গুৱাহাটীত যে গৰু চলি আছে, গো মাংস যে পোৱা যায় গুৱাহাটীত ডেইলি, এইটো চৰকাৰৰ দৃষ্টিগোচৰ হোৱা নাই, কওক নাজানে, জানে, তাৰ ভিতৰত কথাবিলাক চলি আছে। আজি উত্তৰ ইউপিত আজি গো মাংস পোৱা নাযায় নে? ইউপিত দৰে যোগী আদিত্যনাথ য'ত আছে, ইউপিত য'ত দাৰুলুম দেৱন ক'ত আছে? ইউপিত আছে। গোটেই ভাৰতবৰ্ষৰ নহয়, গোটেই বিশ্বৰ ল'ৰা ছোৱালী দাৰুলুম দেৱনত আছে। আৰু এই দেৱবন্দৰ পৰাই গোটেই ভাৰতবৰ্ষত এই ইছলামিক যিটো মাদ্ৰাছা শিক্ষা, সেইটো হ'ল মেইন। তাতে আজিলৈকে হাত দিয়া নাই, একো কৰা নাই চৰকাৰে আজিলৈকে। ইভেন তাতে সেইখন সভাত বহুত ধৰ্মীয় গুৰু, হিন্দু ধৰ্মৰ গুৰু বহুতে গৈ তাতে মিটিং কৰিছে, সমাজ কৰিছে। আপুনি কি ক'ব বিচাৰিব মাদ্ৰাছা বিষয়ে? য'ত চৰকাৰে তাত যিটো কৈছে নহয়, এখন ভাৰতবৰ্ষৰ যিটো কথা আমি নৰনাৰায়ণ বুলি কৈছোঁ, যত মত তত পথ বুলি কৈছোঁ, ধৰ্ম কৰিবলৈ আমাৰ সংবিধানেও বাধা দিয়া নাই, আমাৰ সংস্কাৰেও শিকোৱা নাই, আৰু আমাৰ সভ্যতা সংস্কৃতি তাকে দেখুৱাই আহিছে। সনাতন হিন্দু ধৰ্ম সকলোকে যোনে যি মন যায় তাকে কৰিব দিছে, ক্ষতি কৰিব দিয়া নাই, আৰু ধৰ্ম কৰিব দিছে, অধৰ্ম কৰিব দিয়া নাই, শান্তিৰে সহনশীল হ'ব দিছে, অসহিষ্ণু হ'বলৈ দিয়া নাই। যেতিয়া হৈছে, যিবোৰ হৈছে, যি ক্ষেত্ৰত হৈছে, আমি সেই ক্ষেত্ৰত মাত মাতিছোঁ, আৰু সেই ক্ষেত্ৰত মাত মাতিয়ে থাকিম। কাৰণ আমি মহাভাৰতক বিশ্বাস কৰোঁ। মহাভাৰতে কৈছে না, শান্তি পৰ্বটো আটাইতকৈ ডাঙৰ পৰ্ব মহাভাৰতখনত। আমি শান্তিত বিশ্বাস কৰোঁ, আমি শান্তিৰ কথা বিলাম। কিন্তু তোমালোকে যদি এই যিবোৰ কৈছে, মহাভাৰতত 6 প্ৰকাৰ আততায়ী কথা আছে, যি চুৰ কৰে, ডকাইত কৰে, ধৰ্ষণ কৰে, ঘৰত জুই লগাই দিয়ে, গো হত্যা কৰে, এনেকুৱা বিভিন্ন ধৰণৰ আততায়ী কথা আছে। তো এইবোৰ আততায়ী কোন? আমি সেই আততায়ীবোৰৰ কথা কৈছোঁ। এতিয়া ৱাৰ্ডত যদি ইয়াৰ এটাও নহয়, আমি তেওঁক কোৱাই নাই কথাটো। এতিয়া দুৰ্ভাগ্যক্ৰমে যদি কোনোবা মুছলমানৰ সংখ্যা তাত বেছি, সেইকাৰণে মুছলমানৰ গাত লাগিছে। মইতো সেই আততায়ীৰ কথা কৈছোঁ, মইতো সেই তেওঁক অসুৰ বুলি কৈছোঁ, আজিও কৈছোঁ, আগতো কৈছোঁ, সেইবোৰ অসুৰ। মই সত্যটো আপোনাক ইয়াত আপোনাৰ জৰিয়তে এটা আহ্বান জনাম, আপোনাৰ বহুতো ফেন ফলোৱাৰ আছে, আপোনাক এটা আহ্বান জনাম। আজিৰ দিনত আপুনি কিন্তু ইয়ং জেনেৰেশ্যন যথেষ্ট ফ্ৰাষ্ট্ৰেটেড, ছ'চিয়েল মিডিয়াটো ইমান বিজি, বহুত ইয়ং জেনেৰেশ্যন ফ্ৰাষ্ট্ৰেটেড। কালি মই এটা ছেশ্যন লৈছিলোঁ আমাৰ ইউনিভাৰ্চিটিতে, এটা ছাত্ৰই সুধি ক'লে যে ফ্ৰাষ্ট্ৰেশ্যন কেনেকৈ কি কৰিব, নেগেটিভ পিপুলৰ পৰা। চ' এই নেগেটিভ থটবিলাক ডাঙৰীয়া মোৰ দাদা, মই তেওঁক ভাতৃ দিলোঁ, তেওঁক যথেষ্ট সন্মান কৰোঁ। মই এটা আহ্বান জনাম তেখেতৰ এখন মটিভেশ্যন কিতাপ আছে। তেওঁ জানে এই ধৰ্মীয় কিতাপ লিখাৰ আগত তেওঁ খুব ভাল লিখিছিল, তেওঁ পলিটিকেল লিখিছিল, কৃষি লৈ লিখিছিল, তেওঁ মটিভেশ্যন খুব ধুনীয়া কিতাপ লিখিছিল। আগৰ কথাবিলাকতো ধৰ্মৰ খুব ধুনীয়া কিতাপ লিখিছিল। আজিকালি তেওঁ অকল ধৰ্মৰ ভিতৰতে সোমাই গ'ল। মই তেখেতক এটা আহ্বান জনাম, আপোনাৰ যথেষ্ট ফন ফলোৱাৰ আছে, যিটো অসুৰৰ কথা কৈছে, ভাগৱত গীতাৰ পৰা আৰম্ভ কৰি আপুনি ওম আছুতমা নমতম ওম আছুতমা সদ্গময় তম সমাজতিৰম, এইবিলাক যিবিলাক আছে আপোনাৰ ওম শান্তি, এইবিলাক লাষ্টত যিবিলাক কথাবিলাক আছে, এই কথাবিলাক শ্লোকবিলাকত আপুনি এটা প্ৰচাৰ কৰক। আগৰ যেনেকৈ মটিভেশ্যনেল কিতাপ লিখিছে, ইয়াং জেনেৰেশ্যন এতিয়া আজিৰ পৰা আপোনাৰ পৰা মটিভেশ্যন বিচাৰে বুলি মই ভাবোঁ। এই মটিভেশ্যনেল কথাবিলাক আপোনাৰ ফেচবুক জৰিয়তে, ইউটিউবৰ জৰিয়তে, আপোনাক সংবাদ মাধ্যমে মাতে, এইবিলাকৰ জৰিয়তে এই ভাল কথাবিলাক আপোনাৰ
ওচৰে পাজৰে গাঁৱে ভূঞে যিমান আছে যাওক, আপুনি ইয়াত যাব নালাগে তাতে যাব নালাগে, এইবিলাকতকৈ আপুনি যদি এই আপোনাৰ যিটো ব্ৰেইন আপুনি কোৰআন শৰীফ আপুনি পঢ়ি আপুনি নিজে পঢ়িছে, তেওঁ যেতিয়া পঢ়িছিল অনুবাদটো মোক দেখাইছে, এদিন ডক্টৰৰ পৰা আহোঁতে তেওঁৰ ঘৰত গৈ জেৰিটো লৈ আহিলোঁ, এইটো ইমান ডাঙৰ এটা ভলিউমৰ কোৰআনৰ অনুবাদটো লৈ আহিছিল, তেওঁ পঢ়িব এই কিতাপ লিখাৰ আগৰ কথা এইবিলাক তেওঁ মনত আছে চাগে, তেওঁ মোক থৈ আহিছিল গাড়ীতে তেওঁ মোক থৈ আহিছিল। চ' মই তেওঁক এইটো কথা কওঁ যে তেখেতৰ যথেষ্ট ফেন ফলোৱাৰ আছে। আজি ইয়াং জেনেৰেশ্যনক কেনেকৈ দিহা দিব পাৰি, ইয়াং জেনেৰেশ্যনে কেনেকৈ নৈতিকতা, কাৰণ আজি এনেকুৱা ইয়াং জেনেৰেশ্যন MA পাছ কৰিছে গাড়ীখন ক'ত পাৰ্ক কৰিব লাগে সেইটো নাজানে, এনেকুৱা ইয়াং জেনেৰেশ্যন MA পাছ কৰিছে মাৰ লগত ঐ ধমক দি কথা পাতিছে, এনেকুৱা ইয়াং জেনেৰেশ্যন চাকৰি পোৱাৰ পিছত নিজে ডক্টৰ ইঞ্জিনিয়াৰ হৈছে, মা দেউতাকক বৃদ্ধাশ্ৰমত থৈছে। চ' এইবিলাক আচলতে সমাজৰ এক ডাঙৰ সমস্যা। মইতো কেতিয়াবা এটা আৰ্টিকেল লিখিছোঁ, সমাজৰ আটাইতকৈ ডাঙৰ সমস্যাবিলাকৰ কাৰণ হ'লে শিক্ষিত মানুহবিলাক, কৰাপশ্যনত জড়িত শিক্ষিত মানুহ, মা দেউতাকৰ লগত বেয়া ব্যৱহাৰ কৰা শিক্ষিত মানুহ, ৱাইফৰ লগত মিছবিহেভ কৰা শিক্ষিত মানুহ, ল'ৰা ছোৱালীক ভালদৰে মান নকৰা শিক্ষিত মানুহ। এই শিক্ষিত মানুহবিলাক প্ৰকৃত অৰ্থে শিক্ষিত কৰিবলৈ বাবে এই বৰা ডাঙৰীয়াহঁতৰ দ্বাৰা মানুহ যদি অকণমান পদক্ষেপ লয়, মই ভাবোঁ সমাজখন ভাল হ'ব। কাৰণ আজিৰ সমাজত মোৰ নিজৰ চকুৰত দেখা পাইছোঁ MA পাছ, LLB পাছ, BA পাছ, সমাজখনৰ লগত অতি ভাল, ঘৰখনৰ লগত আহি চচিয়েল দখল কৰে। আৰু সেইজন মানুহ বেয়া মানুহ, যি ঘৰত বেয়া বাহিৰত ভাল, কাৰণ ভাল মানুহ ঘৰৰ পৰাই ভাল, ভাল মানুহ ৱাইফৰ লগত ভাল, ভাল মানুহ মা দেউতাকৰ লগত ভাল। আজিৰ সমাজত এনেকুৱা মানুহ আছে মোৰ দৰে উচ্চ শিক্ষিত মাকক আহি কয়, যি মাৰ জৰিয়তে আমি এইখন বিউটিফুল ৱৰ্ল্ড দেখিব পাইছোঁ, সেই মাকক কয় আপুনি এইখন জানে। এইবিলাক কথাৰ কাৰণে তেখেতে যদি এটা এৱাৰনেছ কৰে, মই তেওঁক লগ দিম, তেখেতে যদি এৱাৰনেছ কৰে, তেওঁ আগত খুব ধুনীয়া মটিভেশ্যন কিতাপবিলাকৰ সংস্কৰণ নোলোৱা হ'ল আজিকালি, সেই কিতাপবিলাকৰ সংস্কৰণ কৰক আপোনালোকে। আৰু নতুনকৈ আপুনি এইটো কৰি নতুন প্ৰজন্মক কেনেকৈ নৈতিকভাৱে, কেনেকৈ সন্মানীভাৱে মানুহৰ বাবে কেনেকৈ ব্যৱহাৰ, মা দেউতাকৰ লগত ব্যৱহাৰ, এইবিলাক কথা নিশ্চয় ভাগৱত গীতাত ভাল এইবিলাক কথা আছে, মানুহৰ লগত ব্যৱহাৰ, খং নিয়ন্ত্ৰণ, এইবিলাক যদি আমি গুণ নিয়ম জেনেৰেশ্যনক যদি আমি শিকাব পাৰোঁ নহয়, মই আকৌ কৈছোঁ এইখন ভাৰতবৰ্ষ বিশ্বগুৰু হ'বলৈ বেছি সময় নালাগিব। কাৰণ ভাৰতবৰ্ষত ইয়াংষ্টাৰ বেছি, আৰু যি ইয়াংষ্টাৰ্ছত বেছিভাগে আজি মদ ভাং, তেওঁ প্ৰথমত উল্লেখ কৰিছে মদ ভাং এইবিলাকত আমি ইয়াং জেনেৰেশ্যন জড়িত, এই মদ ভাঙৰ পৰা কেনেকৈ ৰখা পৰে। তেওঁক মই দাবী চাওঁ, তেওঁ 8% মদমুক্ত অসমৰ কাৰণে দাবী চলি আছে, তেওঁ মদমুক্ত অসমত তেওঁ আছে মই বুলি ভাবোঁ। তেওঁ মদমুক্ত অসমৰ কাৰণে যেনেকুৱা গো মাংস বন্ধ কৰিব লাগে, গো হত্যা বন্ধ কৰিব লাগে, তেওঁ ষ্ট্ৰংলি কৈ আছে। মদৰ দোকান অসমৰ চুকে কোণৰ পৰা তেওঁ নোহোৱা কৰি দিয়ক, চৰকাৰৰ ৰাজহ লব, কিন্তু মানৱ সম্পদ নষ্ট নহয়, এইবিলাকৰ কাৰণে তেওঁ মাত মাতক, নিশ্চয় চৰকাৰে শুনিব, তেওঁৰ কথা চৰকাৰৰ আমাৰ বিষয়ে কুটুম্ব সুৰক্ষা পৰিষদ বুলি আমাৰ যি নতুন সামাজিক সংগঠন আমাৰ যি জন্ম হৈছে, মই আৰম্ভণিতে যিটো কথা কৈছিলোঁ, আপুনি চাকৰিৰ কথাটো কওঁতে যে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'লেই নহ'ব, মানসিক আধ্যাত্মিক বৌদ্ধিকভাৱে সামাজিক সাংস্কৃতিক ৰাজনৈতিকভাৱেও আমি স্বাৱলম্বী হ'ব লাগিব। তো এই গুৱাহাটীতে গোটেই কথাখিনি আমি কৰিব খোজা বা আমি কৰি থকা কথাখিনিয়ে কৈছে, কাৰণ সংবাদ মাধ্যমে আপোনালোকেও আমাৰ পৰা সেইখিনিহে শুনিব খোজে, সেইখিনিহে দেখুৱাব খোজে, যিখিনি মানুহে অকণমান তৰ্ক বিতৰ্ক কৰিব। আপোনালোকেও অকণমান ভাবে যে অকণ বেয়াকৈ কৈ দিলে দুজন মানুহ আমি কৰি আছোঁ, গোটেই কথাখিনি কৈও আছোঁ কৰিও আছোঁ। মানে কথাটো এনেকুৱা, আমি যিখিনি কৰি আছোঁ কিছুমান বেলেগ কথা কয়, শিক্ষালৈ কিছুমান কথা কয়, সেইবিলাক কিন্তু মই যিকেইটা লাগি আছোঁ আপোনালোকে যিকেইটা লাগি আছে এইটো লাগি আছে ৰুম আমি যিটো কওঁ ৰুম হয় নট বিল্ড ইন এ ডে, বুকুতে বোলে কল নপকে। ময়ো মাতৃ গৰ্ভৰ পৰা 10 মাহ 10 দিনৰ পিছত জন্ম হৈছোঁ, এদিনতেতো একো হোৱা নাই দিয়কচোন। গতিকে এদিনতেনো কিয় বিচাৰে, মইনো কোন হয় যে মই কৈ দিলেই হৈ যাব, কিন্তু এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ, প্ৰক্ৰিয়াটো চলি আছে, সময়লৈতো অপেক্ষা কৰক। আমাকতো পাৰিলে সাধু পঢ়িছিলোঁ সৰুতে, আজি এই অৱস্থা হৈছে যে সোণৰ কৰিৰ পৰা হাঁহজনী পেটটো ফালি চালোঁ, একেলগে সোণবোৰ পাওঁ নেকি, আমাৰ অৱস্থাটো তেনেকুৱা হৈছে। কিন্তু কি কৰি আছোঁ, সহনশীল কোনো নহয়, ধৈৰ্য কাৰো নাই, সকলোকে এতিয়াই লাগে, সকলোৱে লাগে, মোকেই লাগে। গতিকে এই মানসিকতাত আমি কেনেকৈ যাম, সেইকাৰণে আমি নিজক প্ৰস্তুত কৰিব লাগিব। আৰু আধ্যাত্মিক বৌদ্ধিক মানসিক চিন্তাটো এনেকুৱা নহয় যে আপুনি নিজৰ পেট আছে, পৰিয়াল আছে, পালেংখনৰ কথা চিন্তা কৰিছে, তাৰ বাহিৰে একো কথা নাই, তাত আপুনি মানসিক বৌদ্ধিকভাৱে আধ্যাত্মিকভাৱে আপুনি শক্তিশালী হ'ব নোৱাৰে। সেই চিন্তাটো এটা দীঘলীয়া প্ৰক্ৰিয়া। মই যিটো কথা কৈছোঁ, গছৰ বীজটো পচাই গজালি ওলোৱাই গছজোপাত ফল ধৰালৈকে সিমানখিনি সময় লাগিব, সেইখিনি কৰি আছোঁ। সেইকাৰণে আমি অসমৰ বিভিন্ন ঠায়ে কুটুম্ব সুৰক্ষা পৰিষদৰ পৰা আধ্যাত্মিক আৰু বৌদ্ধিক বিকাশৰ কাৰণে আমি কাম কৰিম। স্বাৱলম্বিতাৰ দিশত সামগ্ৰিকভাৱে অসমত কাম কৰিবলৈ আমি কাম কৰিম। এইবোৰ আমি বিভিন্ন সময়ত কৈও আহিছোঁ। বিভিন্ন সময়ত আমি কৈছোঁ যে আমি ৰাজপথত জিন্দাবাদ মুৰ্দাবাদ দিয়াতকৈ আমি ৰাজপথত যদি জিন্দাবাদ দিছোঁ তো কিয় দিছোঁ,
মুৰ্দাবাদ দিছোঁ তো কিয় দিছোঁ আপুনি সুধিবচোন কোনোবা এজন জিন্দাবাদ মুৰ্দাবাদ দিয়া এজনক তেওঁ ক'বই নোৱাৰে কিয় দিছে আহি পেলাই কাৰণটো কি তাৰমানে তেওঁলোক কি হয় তেওঁলোক কাৰোবাৰ টিচু পেপাৰ আনিছে ইউজ কৰিছে দলিয়াই দিছে আমি কাকো টিচু পেপাৰ সজাব খোজা নাই আমি সেই ধৰণে মানুহক প্ৰস্তুত কৰিব খুজিছোঁ নিৰ্মাণ কৰিব খুজিছোঁ আৰু যি নিৰ্মাণ হ'ব আৰু এই পথটো ইমান সহজ নহয় মানুহ হিচাপে জীয়াই থাকিব হ'লে আপুনি প্ৰত্যেকটো কথা বিজ্ঞানৰ যুগত বৈজ্ঞানিক দৃষ্টিভংগীৰে চাব লাগিব উশাহ লোৱাটো মানুহে খাতিৰে নকৰে দিছ ইজ এ চায়েন্স আৰু এই চায়েন্সটো সনাতন হিন্দু সভ্যতা সংস্কৃতিৰ ভিতৰত আছে উশাহ লোৱাটো যদি চায়েন্স হয় উশাহ এৰি দিলে মই যদি জীয়াই থাকিব নোৱাৰোঁ উশাহটোৰ প্ৰতি মই সংবেদনশীল হোৱাৰ প্ৰয়োজন আছে উশাহটোক মই মেনেজ কৰাৰ প্ৰয়োজন আছে এই ধৰণৰ কথাবোৰ আমি আহি থকা দিনত বুজাম নিজক জানিব বুজিব প্ৰক্ৰিয়া এটা আছে আমি কৰিছোঁ কুটুম্ব সুৰক্ষা পৰিষদে আহি থকা দিনত অসমৰ সামগ্ৰিকভাৱে স্বাৱলম্বী কৰাৰ দিশত যিটো কৈছোঁ ৰাষ্ট্ৰীয়তাবাদ জাতীয়তাবাদ প্ৰত্যেক জাতি জনগোষ্ঠীৰ মানুহে মানুহ হিচাপে থাকক জীৱই জীৱ হিচাপে থাকক সকলো জীয়াই থাকক কোনেও কাকো ক্ষতি কৰিব নালাগে সেইকাৰণে কৈছোঁ আমাক মৰম দিবা আমিও মৰম দিম আমাক আঘাত কৰিবা আমিও আঘাত কৰিম এতিয়া সেই ফিলচফি অনুষ্ঠানৰ মাজতে আমি পুনৰ ঘূৰি যাম এইখিনিতে লৈছোঁ এটা বাণিজ্যিক নিউজ নেটৱৰ্কৰ বিশেষ অনুষ্ঠানলৈ পুনৰ উভতি আহিছোঁ এইবাৰ মই আপোনাক দিব বিচাৰিম যে নৰেন্দ্ৰ মোদী চৰকাৰ 8 বছৰ হ'ব এতিয়া 8 বৰ্ষপতি হ'ব এতিয়া তো কি ক'ব বিচাৰিব আপুনি চৰকাৰখন কিমান দূৰ সফল হৈছে বুলি ভাবে সফল কেনেকুৱা ধৰণৰ ধৰক কি কামত সফল হৈছে বাকীখিনি আপোনালোকে চাওক বাকী অৰ্থনৈতিকভাৱে অন্যান্য বিভিন্নসকলে এক্সপাৰ্টসকল আছে অৰ্থনৈতিক বিশেষজ্ঞসকল আছে তেওঁলোকে এনালাইচিছ কৰিব বিভিন্নজনে বিভিন্ন কৰে বহুতেতো কৈয়ে দিয়ে যে শ্ৰীলংকাত আজি যিটো অৱস্থা হৈছে খাবলৈ নাপায় মানুহ মৰিছে মানে এনেকুৱা ধৰণৰ ভাৰততো হ'ব ভাৰতৰে অৱস্থা হৈছে বুলি কয় কিন্তু সেই ভাৰতে শ্ৰীলংকাক আকৌ যি ধৰণে আপোনাৰ খাদ্যবস্তু যোগান ধৰিছে এই কথাবোৰো আছে কোনোবাই কৈছিলে ভাৰতত পেট্ৰল ডিজেলৰ দাম বেছি শ্ৰীলংকাত কম কিন্তু তাৰপিছত এনেকুৱা বিভিন্ন ধৰণৰ কথাবোৰ থাকে সেইবোৰ তেওঁলোকে বিবেচনা কৰিব কিন্তু মোৰ চকুত 2-3টা কথা যেতিয়া আজি দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতৰ পৰা বাহিৰলৈ যায় তেতিয়া ভাৰতৰ বাহিৰৰ বিশ্ব নেতাই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক দেখি পেলাই শ্ৰদ্ধা ভক্তি যিটো কৰে এই শ্ৰদ্ধা ভক্তিটো আগতে আমি ভাৰতৰ প্ৰতি দেখা নাছিলোঁ মই নকওঁ যে নৰেন্দ্ৰ মোদীজনৰ কাৰণে মোদীৰ কাৰণে হৈছে এইটো তেওঁৰ যিটো ব্যক্তিত্ব তেওঁৰ যিটো চিন্তা সনাতন হিন্দু সভ্যতা সংস্কৃতি তেওঁৰ যিটো সকলোকে লগত লৈ আগবাঢ়িব পৰা তেওঁৰ যিটো প্ৰৱণতা তাৰ যিটো ভিতৰত থকা যিটো উৰ্জা বুলি আমি যাক কওঁ তাৰ কাৰণে হৈছে সেইটো এইকাৰণে সনাতন হিন্দু সভ্যতা সংস্কৃতি সকলোকে লগত লৈ আগবঢ়াৰ যিটো মানসিকতা সেইটো কাৰণে আৰু এইকাৰণে আজি বিশ্বৰ বিভিন্ন সময়ত ইউক্ৰেইন আমেৰিকাই ৰাছিয়াই সকলোৱে ভাৰতলৈ বাট চাই থাকিলে ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধত ভাৰতে কি স্থিতি ল'ব সেইটো ভাৰতৰ শক্তি আগতে ভাৰতক খাতিৰেই নকৰে প্ৰশ্নই নুসুধে পাত্তা দিব লাগে বুলিও নাভাবে কিন্তু এতিয়া বিশ্বৰ দেশবোৰে ভাৰতে কি কয় তালৈ বাট চাই থাকে কোভিডৰ সময়ত এখন চাওক ভাৰত পৃথিৱীৰ দ্বিতীয় জনসংখ্যা বহুল দেশ বহুত মৰিব বেলেগ জনসংখ্যাৰ তুলনাত আপুনি যদি চায় মৰিছেও কিন্তু তাৰ পিছতো যি ধৰণে মেনেজ কৰিছে টিকাকৰণ যি ধৰণে কৰিছে ভাৰতে বৰঞ্চ ভেকচিন বেলেগ দেশলৈ দিছে এই যিটো প্ৰক্ৰিয়া ইমান এখন দেশত যিখন দেশ দুখীয়া দেশ বুলি এটা সময়ত আছে সেইখন দেশত কোভিডৰ নিচিনা ক্ৰাইচিছ চিটুৱেশ্যন এটা অনুপাতত যদি যথেষ্ট সেই বস্তুবোৰত যথেষ্ট সফল হৈছে আৰু দ্বিতীয় কথাটো হ'ল আৰু যে মানুহৰ মানসিকভাৱে যিটো চিন্তা মই কৈছোঁ নহয় আমি যে গৌৰৱ কৰিব পৰা যিটো কথা বিশ্বগুৰু হ'ব পৰা যিটো চৰিত্ৰ ভাৰতৰ যিটো আমি প্ৰকৃততে বিশ্বগুৰু হোৱাৰ বুলি যদি কওঁ অৰ্থনৈতিকভাৱে সামাজিকভাৱে আধ্যাত্মিকভাৱে সকলো দিশৰ পৰা আজি এই আৰৱত ৰামায়ণ পঢ়াইছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পিছত জাৰ্মানীতো সংস্কৃত পঢ়াইছে জাৰ্মানীত বাৰু আগৰ পৰাই পঢ়ায় ইণ্ডোনেছিয়াতো এই কিছু বহুত বস্তু এতিয়া হেৰি কৰিছে তেওঁলোকে স্কুল কলেজত আনিছে এই যিবোৰ চিন্তা কৰিছে এতিয়া কৰ্ণাটকৰ চৰকাৰে লাচিত বৰফুকনৰ ওপৰত চুকাফাৰ ওপৰত তেওঁলোকে যিবোৰ আহোম ডাইনেষ্টিৰ ওপৰত যিবোৰ কৰিছে এইবোৰ আগতে কেতিয়াও নাছিলে আগতে আমি ক'তো দেখাই পোৱা নাছিলোঁ আমি বাহিৰৰ পৰা আনিছিলোঁ এতিয়া অসমৰ বস্তুখিনি যি ধৰণে গৈছে এই গোটেই পৰিৱেশটো আমি যে দেখিছোঁ গতিকে সনাতন হিন্দু সভ্যতা সংস্কৃতিৰ প্ৰতি ভাৰতীয় যিটো চিন্তা ভাৰতীয় চিন্তা সৰ্বতোপ্ৰকাৰে সৰ্বাংগীনভাৱে বিশ্বৰ সন্মুখত উজ্বলাই দিয়া আৰু বিশ্বৰ বিভিন্ন ঠাই মুছলমান যদি ক'ৰবাত অশান্তিত আছে কিন্তু ভাৰতত শান্তিত আছে এই মুছলমানৰ সপক্ষে তেওঁ যেতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছিলে আমি মুছলমানক তিৰস্কাৰ নকৰোঁ মুছলমান বুলি এনেকৈ আকৌ আমি তিৰস্কাৰ কৰা উচিত নহয় আমি পৰিষ্কাৰ কৰিম যদি প্ৰয়োজন হয় সেই ধৰণৰ যিটো চিন্তা লৈছে আৰু সেইকাৰণে আমি ভাবিছোঁ আমি সন্তুষ্ট আৰু বিজেপি চৰকাৰ আমাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ এবছৰ হৈ গৈছে অলপ দিন আগতে
কিন্তু আপুনি তেখেতসকল কিমান সফল হৈছে বুলি ভাবে যিহেতু প্ৰতিটো বস্তুৰে দাম মূল্য বৃদ্ধি হৈয়ে আছে ইটোৰ পিছত সিটো সাধাৰণ মানুহৰ চলিব নোৱাৰা অৱস্থা হৈ গৈছে এতিয়া মৃগেন শৰণীয়া ডাঙৰীয়াই কৈছে যে ফুটপাতত দোকান দিব নোৱাৰে যিকেইজন লোকে খাটি খায় এবেলা খাই যদি এবেলা নোখোৱাকৈ থাকিব পাৰে সেইসকল লোকক ফুটপাতৰ পৰা দোকান দিবলৈ বন্ধ কৰিম বুলি কৈছে যিহেতু আৰু উচ্ছেদ অভিযান চলিয়ে আছে আপুনি গম পাইছে গুৱাহাটীৰ ঠায়ে ঠায়ে কোনো নটিচ নিদিয়াকৈ তেখেতসকলক উচ্ছেদ অভিযান কৰিছে তো আপুনি কি ক'ব মানে মই কৈছোঁ সৰ্বভাৰতীয় প্ৰেক্ষাপটত ভাৰতীয় জনতা পাৰ্টীৰ অল্টাৰনেট একো নাই এইটো হ'বও নোৱাৰে কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নিচিনা ৰাজনাথ সিঙৰ নিচিনা যোগী আদিত্যনাথ ডাঙৰীয়াৰ নিচিনা দেশৰ প্ৰতি সমৰ্পণ কৰি দিব পৰা নিজৰ জীৱনটো এৰি দিব পৰা এনেকুৱা কিছু ব্যক্তিত্ব আছে গতিকে সেই প্ৰেক্ষাপটত আমি ভাৰতৰ চিনেৰিঅ'টো যদি চাওঁ ভাৰতীয় জনতা পাৰ্টীৰ অল্টাৰনেট একো নাই কিন্তু অসমত আপুনি যিবোৰ কথা ক'লে আপুনি আজি যদি চাই অসমত মইতো বিজেপি চৰকাৰ দেখা নাই অসমত মই এই যিটো চিন্তা হ'ব লাগিছিল সেই চিন্তা দেখা নাই অসমত মুখত সভ্যতা সংস্কৃতি আছে কিন্তু কামত সভ্যতা সংস্কৃতি আমি দেখা নাই মুখ্যমন্ত্ৰীজনে বিভিন্ন সময়ত বিভিন্ন কথা কৈছে যদিও আপোনালোকৰ সংবাদ মাধ্যমে যেতিয়া ক'ভিডৰ সময়তেই কৈ দিলে যে কিমান কোটি কিমান পাৰ্চেণ্টত বোলে তেওঁ ঘৰৰ কাৰোবাকেই বোলে কিবা বেপাৰ কৰিছে ক'ভিডৰ নামত তো সেইটো যদি কৰিছে সংবাদ মাধ্যমে তথ্য দিছে আপোনালোকক দেখা পাইছোঁ সেইটো যদি কৰিছে তেতিয়াহ'লে তেওঁ জনসাধাৰণৰ কথা ভাবিলেনে যদি ভবা নাই তেতিয়াহ'লে মই তেওঁ কি বুলি কওঁ আৰু দুখীয়াৰ ওপৰতে সদায় কোবটো মাৰে আৰু দুখীয়াকে সদায় প্ৰবঞ্চনা কৰে আপুনি ক'ৰবাত গৈছে ৰাস্তাত গৈ কাৰোবাক হাই হেল্ল' কৰিছে বাচ্চা এটাৰ লগত ফটো উঠি পেলাই দিছে সেইটোৱে এখন দেশৰ এখন ৰাজ্যক এখন সমাজক সুস্থ সবল কৰিব নোৱাৰে এখন সমাজ সুস্থ সবল কৰিবলৈ হ'লে আপোনালোকে সেই পৰ্যায়টোলৈ যাব লাগিব এই ৱাদুতে এটা বৰ সুন্দৰ কথা কৈছিলে যে যিটো সংস্কাৰ যিটো সভ্যতা সেইটো ঘৰৰ পৰা হ'ব লাগিব ভাল মানুহ সেইজনে যি নিজৰ ঘৰখন ভাল কৰিছে কিন্তু সেইজন মানুহ কেনেকৈ ভাল হ'ব পাৰে যি সমাজক বন্দী কৰি লকডাউনৰ মাজত পৰুৱাই নিজৰ ঘৰলৈ টানি আনিছে সেইজন মানুহ কেনেকৈ ভাল হ'ব পাৰে সেই মানসিকতা থকা মানুহে যে আনক বন্দী কৰি নিজক প্ৰচাৰ কৰা নিজক প্ৰতিষ্ঠা কৰাৰ চিন্তা কৰে তেওঁলোকে কেনেকৈ সুস্থভাৱে সমাজ পৰিচালিত কৰিব পাৰিব সেইটোত মোৰ সন্দেহ আছে সেইকাৰণে মই এইটো একো নকওঁ কিন্তু এটা কথা ঠিক অসমত ৰাইজে কিছু ভুগিব লগা আৰু আছে গতিকে আৰু ভুগিব কিন্তু চেঞ্জ ইজ কনষ্টেণ্ট বুলি কয় পৰিৱৰ্তনটোৱে সদায় বিভিন্ন কাৰণত অসমৰ ৰাইজে কিছু মই তেতিয়া আজি বা 12 মাহ আগতে কৰিছিলোঁ কাৰণ মই আৰু কথা সলাব নোৱাৰোঁ মোৰ তেতিয়া মই সকলো দেখা পাই আছোঁ মই সকলোকে কৈছোঁ মই কৈছোঁ মই যিটো সত্য শুদ্ধ মই সেইটো কওঁ মই কোনো ব্যক্তি বিশেষৰ কোনো খাতিৰো কৰা নাই কেতিয়াও কোনো ব্যক্তিৰ ওচৰত মই যোৱাও নাই ব্যক্তিৰ ওচৰত মই নাযাওঁ ব্যক্তিজন কোন মোৰ কাৰণে অপ্ৰাসংগিক বিষয়টো কি বিষয়টোহে মোৰ কাৰণে প্ৰথম বিষয়টো যদি শুদ্ধ অসমৰ জাতীয় জীৱনৰ হকে সনাতন হিন্দু সভ্যতা সংস্কৃতিৰ হকে মই অসমৰ জাতীয় জীৱন বুলি কৈছোঁ দেই মই হিন্দু মুছলমান বুলি কোৱা নাই অসমৰ জাতীয় জীৱনৰ হকে সনাতন হিন্দু সভ্যতা সংস্কৃতিৰ হকে যিটো সত্য শুদ্ধ সৰ্বাংগীন উন্নতিৰ হকে এইটো যিটো হ'ব সেইটোৰ মই সপক্ষে থাকিম বিষয়টো কোন ব্যক্তিয়ে কৰিছে বাদ দিয়ক কিন্তু তাৰ বিৰুদ্ধে যিসকল থাকিব ব্যক্তি যোনেই নহওক মই তেওঁলোকৰ বিৰুদ্ধে কৰিমেই আৰু সেইটোৱে মই কৰি আহিছোঁ সেইটোৱে মোৰ চৰিত্ৰ বুলি ভাবিছোঁ তাক কোনোবাই ভাল পালেও পাব বেয়া পালেও পাব গ্ৰহণ কৰিলেও কৰিব নকৰিলেও নাই লগ দিলেও দিব কোনোবাই লগ নিদিলেও নাই মই যি কৈছোঁ কৈ আহিছোঁ আজি কৈ থাকিম আৰু যিমানখিনি পাৰোঁ কৰিবলৈ চেষ্টা কৰিম আপুনি কি ক'ব বিচাৰে কোনটো ক্ষেত্ৰত অসমৰ ক্ষেত্ৰত ইণ্ডিয়াৰ ক্ষেত্ৰত ধৰক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যিহেতু অষ্টম বৰ্ষপতি হ'ব কিমান ক্ষেত্ৰত সফল বহুত ক্ষেত্ৰত সফল বহুত ক্ষেত্ৰতে বিফল কেইদিনমান আগৰ নিউজ যদি ৰিজাৰ্ভ বেংকত চাওঁ যাৰ সংখ্যা বাঢ়িছে অৰ্থনৈতিকভাৱে মূল্য বৃদ্ধিত কোনো ধৰণৰ কণ্ট্ৰল নাই কাৰণ নৰেন্দ্ৰ মোদীৰ এটা প্ৰতিশ্ৰুতি আছে যে 40 টকা দৰত তেওঁ কি দিব আগৰ ভিডিঅ'বিলাক যদি দেখোঁ তেনেকৈ বহুত ক্ষেত্ৰত বিফল চৰকাৰী কিছুমান ৰাজহুৱা সম্পদ বিক্ৰী কৰাৰ পৰা আৰম্ভ কৰি বহুত ক্ষেত্ৰত বিফল সফল কথা ক'বলৈ যিটো জব তেওঁলোকৰ জব ক্ষেত্ৰৰ কথা নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত নৰেন্দ্ৰ মোদী চৰকাৰ একদম বিফল কিছুমান ক্ষেত্ৰত সফল যেনেকৈ ক্লিন ইণ্ডিয়া মুভমেণ্টটো মোটামুটিভাৱে নৰেন্দ্ৰ মোদী সফল বুলি ক'ব লাগিব আৰু বিদেশত যিটো কি বিদেশত তেখেত যিটো কৈছে তেওঁৰ লগত আংশিকভাৱে মই একমত বিদেশত কিছু সফল কিন্তু ভাৰতবৰ্ষৰ তেওঁ কিছুমান কথাত খুব ধুনীয়াকৈ তেওঁ কৈছে যে বেলেগে মত দিব পাৰিব আইন শৃংখলাৰ ক্ষেত্ৰতো এতিয়া যদি চাওঁ 370 ৰিমুভ কৰা হৈ যোৱাৰ পিছতো কাশ্মীৰত কিন্তু কালিলৈকে হিন্দু পুৰোহিত বা বেংকাৰ্ছে মৰি ঢুকুৱালে এইটো ক্ষেত্ৰত কিন্তু গৃহ বিভাগ একেলগে ব্যৰ্থ বুলি ভাবিব
কাৰণ এটা সময়ত বাৰু কাশ্মীৰৰ চৰকাৰখন আছিল, এতিয়া কেন্দ্ৰীয় চৰকাৰৰ ডাইৰেক্ট হস্তক্ষেপত হৈ আছে, তাতে কিন্তু কাশ্মীৰত ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনটো তেওঁ মেইনটেইন কৰিব পৰা নাই। আখলা হত্যাকাণ্ডৰ পৰা বহুত ক্ষেত্ৰত যদি দেখাওঁ যে চৰকাৰখনে যিটো বল্ড এটা ডিচিশ্যন ল'ব লাগিছিল সেই ডিচিশ্যনটো ল'ব পৰা নাই। কাশ্মীৰত আজি কেইদিনমান ধৰি কি হৈছে, ৰিজাৰ্ভ বেংকৰ ক্ষেত্ৰত পইচাৰ ক্ষেত্ৰত যিটো সকলোৰে মূল্যবৃদ্ধি কমাৰ কথা আৰম্ভ কৰি ভাৰতীয় মূল্য টকাৰ মূল্য কিয় হ্ৰাস হয় বুলি এটা সময়ত বাৰে বাৰে কৈছিল যে ভাৰতৰ টকাৰ মূল্য কিয় ডলাৰৰ লগত হ্ৰাস হয়, ভাৰতীয় টকাৰ মূল্য কিন্তু এতিয়া দিন দিন হ্ৰাস হৈছে। বহুতে কৈছে কোভিডৰ কাৰণে হয়, বহুত কাৰণে হয়, এইবিলাক ভাৰতৰ ৰাইজে এনালাইচিছ কৰিব, আমি বিশেষজ্ঞ নহয়। কিন্তু আমি এটা কথা ক'ম যে নৰেন্দ্ৰ মোদী যিখিনি প্ৰতিশ্ৰুতি দিছিল 2014 আমাৰ অসমৰ প্ৰতি চাওক, বাংলাদেশে কালি ডেভেলপ আনিব বুলি তেওঁ এটা প্ৰতিশ্ৰুতি দিছিল, সেই ক্ষেত্ৰত তেওঁ কোনো ধৰণৰ বাংলাদেশ একদম পুৰা ফ্ৰেণ্ডলি ৰাষ্ট্ৰ, কোনো এনিমি ৰাষ্ট্ৰ নহয়। বাংলাদেশৰ লগত ভাৰতৰ সম্পৰ্ক যথেষ্ট ভাল, নিজেও তেওঁ বাংলাদেশত গৈছে, হাছিনাও আহিছে বাংলাদেশৰ এম্বেচিৰ লগত, তেওঁ কিন্তু আজিলৈকে কিন্তু এই বাংলাদেশৰ সমস্যা সমাধান কৰাৰ কাৰণে বাংলাদেশলৈকে কোনো চৰকাৰ প্ৰস্তাৱ আজিলৈকে নাই। এতিয়া ক্ষেত্ৰত কিন্তু এই ক্ষেত্ৰত আমি ভাবোঁ চৰকাৰখনে যিখিনি কৰিব লাগিছিল সেইখিনি কৰা নাই। আপুনি যদি চাই তেওঁ 2014 আগত যিবিলাক প্ৰতিশ্ৰুতি দিছিল যে মূল্যবৃদ্ধিৰ পৰা আৰম্ভ কৰি তেওঁলোকে ডলাৰৰ মূল্যৰ পৰা আৰম্ভ কৰি ভাৰতবৰ্ষত দুৰ্নীতি হোৱাৰ পৰা আৰম্ভ কৰি এতিয়া ক্ষেত্ৰত কোভিডৰ ক্ষেত্ৰত অসমৰ কথাই ওলাইছে, এইবিলাক আচলতে ক'বলৈ এতিয়া সময় নাই বা এইবিলাক বেলেগ এটা ডিছকাশ্যন হ'ব। চৰকাৰৰ 8 বছৰীয়া পৰিকল্পনা এটা ক্ষেত্ৰত এই সংবাদ মাধ্যমে যথেষ্ট চাপ সৃষ্টি কৰিছে। আগতে সংবাদ মাধ্যমত এটা সময়ত মানুহে খুব মুক্তভাৱে চৰকাৰৰ সমালোচনা কৰিব পাৰিছিল, এতিয়া বহুতে দেশত দৰিদ্ৰতাৰ গোচৰত বহুতো কি হৈছিল, ইভেন সুপ্ৰিম কোৰ্টে ল অফ ছেডিশ্যন যিটো আৰ্টিকেল 1 ছেকশ্যন 124 IPC যিটো আছিল এইটো ইভেন ষ্টে অৰ্ডাৰ ৰাখিব লগা হ'ল সুপ্ৰিম কোৰ্টে। চ' এনেকুৱা ধৰণৰ বহুত কথা হৈছে, বহুত মানুহক আচলতে কি ৰাষ্ট্ৰদ্ৰোহী গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল। আমি যদি চাওঁ বহুতে দুবৈতে ইভেন পটা ঘূৰাই দিয়া পৰিৱেশো ভাৰতবৰ্ষত এটা সময়ত হৈছিল। চ' এইবিলাক ইতিহাস যদি এটাৰ পিছত এটা টানো, এইবিলাক আমি একে সহজ ক'ব নোৱাৰোঁ যে নৰেন্দ্ৰ মোদী ছাকচেছ, কাৰণ প্ৰতিখন চৰকাৰে কোনেও সফল হ'ব নোৱাৰে। আৰু এইটো বাৰ্তা দিয়াও ঠিক নহয় যে এইখন চৰকাৰে সফল, আগৰ চৰকাৰে সফল। ইয়েছ, বহুতে অল্টাৰনেটিভ নাই কাৰণে তেখেতে যিটো কৈছে হয় বেলেগ ধৰণৰ অল্টাৰনেটিভ নাই, কিন্তু এতিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰ, মই প্ৰথমত সঁচা কথা কওঁ, প্ৰথমত মই ভাবিছিলোঁ হিমন্ত বিশ্ব ই উইল বি এ ভেৰি ছাকচেছফুল মানে চিফ মিনিষ্টাৰ অফ আছাম, মই ভাবিছিলোঁ সঁচাকৈ। আৰু মই তেখেতৰ কাৰ্যকলাপক লৈ মই পেপাৰত যিহেতু লিখোঁ চৰকাৰক লৈ এটা শুভেচ্ছা আছে, কিন্তু লাষ্ট এই 15 দিনৰ কাৰ্যকলাপত মোৰ এনেকৈ লাগিছে তেখেত চাগে নোৱাৰিব। মোক এনেকুৱা লাগে যে চাগে কিবা এটা ক্ষেত্ৰত প্ৰব্লেম আছে, কাৰণ বাকীবিলাক মন্ত্ৰীৰ ক'ব গ'লে এটা সময়ত মন্ত্ৰীবিলাকৰ ক্ষমতা আছিল, কেবিনেট মন্ত্ৰী চববিলাক ডিচিশ্যন এটা এক্টেণ্টিভ হ'ব, এটা ডিক্টেটৰশ্বিপ তেনেকুৱা হৈছে যে মুখ্যমন্ত্ৰী যেতিয়া ক'ব তেতিয়াহে বেলেগ মন্ত্ৰীয়ে কৈ যাব। এনেকুৱা ধৰণৰ কাৰ্যকলাপবিলাক হ'লে আচলতে বেয়া। আৰু এই লাষ্টত যিটো দুৰ্নীতি দুটা আহিছে, এটা চীনৰ পৰা অনা আৰু এই PPK লৈকে মই মন্ত্ৰীবিলাকৰ ভাষ্য বা মুখ্যমন্ত্ৰীৰ ভাষ্য যিটো দেখিছোঁ, কিন্তু এইটো ক্ষেত্ৰত কিন্তু পতিয়ন যাব পৰা এটা ভাষ্য নহয়। কিন্তু দুৰ্ভাগ্যজনকভাৱে অসমৰ সংবাদ মাধ্যম এই ক্ষেত্ৰত বহুতভাৱে নিমাত হৈ আছে। কি কাৰণত কি হৈছে মই আমি গম নাপাওঁ, দুই এটা সংবাদ মাধ্যমে এই আচলতে প্ৰচাৰ কৰিছে, বহুত সংবাদ মাধ্যম এই ক্ষেত্ৰত নীৰৱ। চ' অসমৰ মুখ্যমন্ত্ৰী যিহেতু এইজন মুখ্যমন্ত্ৰী এক মাহে হৈছে, 1 বছৰে হৈছে, যিহেতু এনকাউণ্টাৰৰ ক্ষেত্ৰতে হওক, ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনৰ ক্ষেত্ৰতে হওক, বহুত ক্ষেত্ৰত কিন্তু মূল্যবৃদ্ধিৰ ক্ষেত্ৰতে হওক, এই বাকী মন্ত্ৰীবিলাকৰ সম্পূৰ্ণ হ'ব বুলি কৈছে, বাকী মন্ত্ৰীবিলাকৰ এলিজিবিলিটিৰ ক্ষেত্ৰতে হওক, মই ভাবোঁ যে আচলতে এইটো চৰকাৰটো আচলতে তেওঁৰ এটা টিম, এইটো মই বিজেপি চৰকাৰ বুলি তেওঁ কৈছে, যিহেতু বিজেপি নহয়। আপুনি বিজেপিৰ যিখিনি RSSৰ মানুহ, একদম সঁচা কথা মই ক'ব লাগিব, মই এগৰাকী অসমীয়া যুৱক হিচাপে এইটো কথা ক'বই লাগিব। বিজেপিৰ যিখিনি RSSৰ মানুহ, মই এটা দিন এটা টকশ্বত বিজেপিক খুব অলপ গালি পাৰিছিলোঁ, আক্ৰমণ কৰিছিলোঁ। তেওঁ মোক টকশ্বৰ পিছত কৈছিল মোৰ পিছফালে চাৰ্ট চোৱা, মোৰ চাৰ্টত ইস্ত্ৰি নাই, অকণমান কি লাগি আছে, মানে এনেকুৱা ধৰণৰ অনেষ্ট মানুহ কিছুমান আছে। আৰু আমি যেতিয়া লিখা মেলা কৰাৰ ক্ষেত্ৰত বহুত মানুহে আমাক ফোন কৰে, বিজেপিৰ ওন RSS কৰ্মীয়ে কিন্তু এইখন চৰকাৰৰ কাৰ্যকলাপত সুখী নহয়, কাৰণ তেওঁলোকৰ যিটো কাম কৰাৰ ষ্টাইল, সেইটো ষ্টাইল আচলতে RSSৰ দৰ্শন অসফল মানে সফল নহয় বুলি ক'ব বিচাৰি নাই। এতিয়া আপুনি সফলতাটো বিচাৰ কৰিব, ইতিহাস যেতিয়া লিখিব 5 বছৰ পিছত হ'ব, কিন্তু যিটো কাৰ্যকলাপ গৈছে প্ৰথমত কিন্তু খুব ভাল লাগিছিল কেইদিনমান, মানে প্ৰথম ছমাহ এইটোৰ লগত কথা পতা, সেই কথা পতা, কিন্তু এই কথা আৰু কামৰ মাজত এটা গেপ আছে। বিবেকানন্দ এটা কথা কৈছিল যে মানুহে কথা কম ক'ব লাগে, মানে কথা নহয় যে ডু ইয়ৰ ৱৰ্ক। আৰু আপুনি যদি কাৰোবাক যদি ৰিপ্লে কৰিব বিচাৰে, ধৰক আপুনি মোক বেয়া বুলি কৈছে নহয়, মই আপোনাক ক'ব দৰকাৰ নাই যে মই বেয়া নেকি, আপুনি কেনেকৈ, এইটো ক'ব দৰকাৰ নাই। মই ভাল কাম কৰিলে আপুনি মোক এদিন ভাল বুলিয়ে ক'ব। এতিয়া হিমন্ত বিশ্ব শৰ্মাই যিবিলাক চব কথা খালি কৈ ফুৰে, এইটো কৰিম, সেইটো কৰিম, তেওঁ যদি পৰিকল্পনা ঠিক নাই, আৰু তেওঁ আজি ইয়াত কালি ইয়াত তেনেকৈ যদি দৌৰি দৌৰি কাম কৰে, তেওঁৱে যদি অকলে এটা ইমেজ দিব বিচাৰে, তেওঁ এই অলপ আপোনাৰ কিহত আহি পৰিল, আপোনাৰ এই হাউচত আহি বিজেপি বাৰ্তা বুলি এটা তেওঁলোকৰ মেগাজিন এখন, গোটেই মেগাজিনখন পঢ়িলোঁ অলপ বহি, তেওঁ প্ৰত্যেকটো বিষয়তে তেওঁৰ ফটো। এইটোতো কথা হ'ব নোৱাৰে। বিজেপিতো আৰু বেলেগ নেতা মন্ত্ৰী আছে, বা সংবাদ মাধ্যমত যদি চাওঁ, অকল মুখ্যমন্ত্ৰী কেন্দ্ৰিক হ'লে এখন গণতান্ত্ৰিক চৰকাৰ নচলিব, কাৰণ বিভাগবিলাক ভাগ হৈ আছে। চ' এইবিলাক কথা মই ভাবোঁ মুখ্যমন্ত্ৰীয়ে সময় থাকোঁতে এইবিলাক কথা লক্ষ্য কৰা ভাল। এইটো কিন্তু চেণ্ট্ৰেলতো হৈছে,
এই কথাবিলাক লক্ষ্য কৰিব লাগে যে যাৰ যিটো বিভাগ তেওঁ এটলিষ্ট লিবাৰ্টি এটা দিব লাগে কেবিনেট ডিসিশন ললে কি কিবা এটা ঘোষণা কৰাৰ আগতে অমুক এটা এমাউন্ট ধৰি দিছে মুখ্যমন্ত্ৰীক ক'ব লাগিব কিয় কেবিনেট মন্ত্ৰী এটা সাংবিধানিক মন্ত্ৰী তেওঁ এপইণ্ট কৰা মন্ত্ৰী এইজন মন্ত্ৰী আকৌ মুখ্যমন্ত্ৰীক সব কথাতে খুলি থাকিলে প্ৰত্যেকটো কথাতে মুখ্যমন্ত্ৰী যদি চলাব বিচাৰে তেনেহ'লে কিন্তু এটা নিৰ্দিষ্ট গতিপথ যিটো লক্ষ্যত যাব লাগিছে সেই লক্ষ্যত কিন্তু তেওঁলোকে নাযাব সেইকাৰণে মই ভাবো সময় থাকোতে এগৰাকী মুখ্যমন্ত্ৰী ভূপেন হিচাপত কওঁ কেতিয়াবা প্ৰধানমন্ত্ৰী হোৱাৰ কাৰণে কয় আৰু মুখ্যমন্ত্ৰী কেতিয়াবা অসমৰ অভিভাৱক তেওঁ ইয়াত কেতিয়াবা ভাল কথা কয় এই তাতে বাহিৰৰ ৰাষ্ট্ৰত গৈ আকৌ কেতিয়াবা এটা জাতি ধৰ্ম জনগোষ্ঠীক লৈ আক্ৰমণ কৰে এইবিলাক আমি দেখিব পাৰিছো তেওঁক আমি এগৰাকী সৰ্বাংগ সুন্দৰ মুখ্যমন্ত্ৰী হিচাপে পাব বিচাৰো আগত কি আছিল বেলেগ কথা এতিয়া তাতে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিউজবিলাক আমাক অলপমান বেয়া লাগে অসমৰ মুখ্যমন্ত্ৰী নিউজবিলাক দুৰ্নীতিৰ কথা যেতিয়া আহে সঁচা কথা অসমৰ এগৰাকী মানে নৱপ্ৰজন্মৰ প্ৰতিনিধি হিচাপে কওঁ যে মুখ্যমন্ত্ৰী কিয় আহিব তেওঁতো ডাইনামিক মুখ্যমন্ত্ৰী হ'ব আছিল তেওঁতো পাৱাৰফুল মুখ্যমন্ত্ৰী হ'ব আছিল আজি আদিত্যনাথ যোগী আদিত্যনাথ উত্তৰপ্ৰদেশত বহুতে কৈছে কিমান চলিছে মোক কৰিছে তোৰ কৈছে কিন্তু আদিত্যনাথৰ এগেইনষ্টত কিন্তু দুৰ্নীতিৰ কিন্তু এতিয়া মানুহে আঙুলি ল'ব কাৰণ এটলিষ্ট মুখ্যমন্ত্ৰীজন এটলিষ্ট ক্লিন হৈ থাকে এতিয়া আঙুলি ল'ব পাৰিছে কি কিবা এটা আছে নেকি এতিয়া তদন্ত হলে গম পাব ইতিহাস লিখিব আজি হয়তো নোলাব 2 বছৰ পিছত হয়তো ওলাব 5 বছৰ পিছত ওলাব এইবিলাক কথা কিন্তু আমি মুখ্যমন্ত্ৰীৰ পৰা আমি কাম নকৰোঁ আপুনি কি ক'ব বিচাৰিব মই এইখিনি কথাখিনি যিখিনি আছিলে মই ক'লোৱে বাকীটো অসমৰ ৰাইজে বিবেচনা কৰিব আৰু মই কি ক'ম সেইটো কথা মোৰ বিশেষ ক'ব লগা নাই আপুনি ক'ব বিচাৰে নেকি যে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিচাপে সফল মই কোন চাওক মই কৈছোঁ সফলতা বিফলতাৰ মূল্যায়ন কৰিব পৰা তেখেতে যিবিলাক কথা কয় সেইখিনি কাম মানে যেনেকৈ কথা কয় তেনেকৈ কাম নকৰে বুলি মই তেওঁক বিশ্বাসেই নকৰোঁ মই যাক বিশ্বাসেই নকৰোঁ মানে গতিকে মই তেওঁক ওপৰত মই কেনেকৈ মন্তব্য কৰোঁ মই বিশ্বাসেই নাই যাৰ ওপৰত যাক মই আজি বিভিন্ন সময়ত যেতিয়া মই বিভিন্ন কথাত কৈ থৈছোঁ যাক বিশ্বাসেই নকৰোঁ যাৰ ওপৰত মোৰ আস্থাই নাই তেওঁৰ ওপৰত মই কেনেকৈ সফল বিফল বুলি কওঁ যিটো আস্থাই নাই যিটো মই বিশ্বাসেই নকৰোঁ মোৰ কাৰণে একোৱেই নহয় যিটো বস্তুটো মোক সুধি দিলা আমি একে অনুষ্ঠানৰ শেষ কৰিব লাগিব আৰু যিহেতু অনুষ্ঠান একেবাৰে শেষৰ পৰ্যায়ত উপস্থিত হৈছোঁ আমাক এইদৰে সময় দিয়াৰ বাবে দুয়োগৰাকীকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আব্দুল ৱাদুদ শ্বেখ ডাঙৰীয়া আমাৰ অনুষ্ঠানত আহি আমাক ইমানখিনি সময় দিয়াৰ বাবে আপোনালোক দুয়োগৰাকীকে ধন্যবাদ জ্ঞাপন কৰিছোঁ নিউজ নেটৱৰ্কৰ বিশেষ অনুষ্ঠানৰ পৰা মই চিমি বিদায় লৈছোঁ।